সেই ডিৱাই মেডলিৰ প্ৰগ্ৰেমটোৰ আলম লৈ আমি তেতিয়া ডিৱাই মেডলি কনচাৰ্টছ আৰম্ভ কৰিছিলোঁ। নহলে ক'ৰবাত খেমটা তালটোৰ দুখ নাই, খেমটা তালটোৰ দুখ নাই, ইউজটোৰ ওপৰত কথা। সেইটো TRPও কিমান আহিব কাৰণ চব নতুন আৰ্টিষ্ট। কুৱেশ্যনেবল। বিহুৰ যিসকলে অৰ্গেনাইজ কৰে, যিসকলে ডাঙৰ ডাঙৰ চান্দা দিয়ে, তেওঁলোকে বহি পেলাই ডিচাইড কৰিব যে আমি ইয়াত কি মিউজিক কৰিব লাগিব। নেচাৰেলি আমি এনেকুৱা ধুনীয়া নোট এটা লগাই গুচি আহোঁ। সেইটো বস্তু বাহিৰত তাৰমানে সেই বস্তুটো তেওঁলোকৰ যিহেতু নায়েই বস্তুটো, তেওঁলোকে এইটো বুজিয়ে নাপায়। তলা লগাই থ কোনে শুনো সোমাই যাতে তলা লগাই থ। 9 বছৰ হৈ গ'ল গানটো, কিন্তু এতিয়াও বহুত ভাল লাগে। পিছে ধৰিব পাৰিছেনে কাৰ হয় গানটো? হয়, ধ্বনি ৰেকৰ্ডছ। ধ্বনি ৰেকৰ্ডছ অসমৰ এটা বিখ্যাত মিউজিক চেনেল, কিন্তু ইয়াৰ আৰম্ভ হৈছিলে অসমৰ সৰু চহৰ মাৰ্ঘেৰিটাত থকা শিক্ষকৰ ল'ৰা এজনৰ পৰা, যোনে মিউজিক ভাল পাই গৈছিলে একেবাৰে মুম্বাইৰ পৰা অসমলৈ আহি পেলাই তেখেতে নিজক মিউজিক পৰিচালক হিচাপে প্ৰতিষ্ঠিত কৰিলে। হয়, মই পৰাণ বৰকটকীৰ কথা কৈ আছোঁ। আহক তেখেতৰ ছাকচেছ, ফেইলাৰ আৰু চেলেঞ্জেছৰ বিষয়ে শুনো। আৰু ভিডিঅ'টো চাই থাকিব। মই একেবাৰে শেষত আপোনালোকক এটা প্ৰশ্ন সুধিম। যোনে মোৰ প্ৰশ্নটোৰ প্ৰথমেই শুদ্ধ উত্তৰ দিব, তেখেতক আমি ইমাৰ্জ হেল্থৰ ফালৰ পৰা এটা ফ্ৰী হেল্থ পেকেজ প্ৰভাইড কৰিম। হেল্থি কাষ্টলৈ আপোনাক স্বাগতম। পৰাণ বৰকটকী, আজি আপুনি অহাৰ কাৰণে আমাৰ খুব ভাল লাগিছে। আমাৰ অনুষ্ঠানটো ধন্য হৈছে বুলিয়ে ক'ব পাৰোঁ। থেংক ইউ ছ' মাছ। চ' আমাৰ প্ৰগ্ৰামটোৰ নাম হ'ল হেল্থি কাষ্ট। হয়। হেল্থি কাষ্টত আমি কথা পাতোঁ, তিনিটা বিষয়ত কথা পাতোঁ। মেইন হ'ল এটা হ'ল আপোনাৰ হেল্থ কেয়াৰ, অবভিয়াছলি আমি হেল্থ কেয়াৰ মানুহ। আৰু দ্বিতীয় হৈ গ'ল আমি এণ্ট্ৰপ্ৰেনিয়ৰশ্বিপ বা উদ্যমিতাৰ বিষয়ে কথা পাতোঁ। আৰু থাৰ্ড হৈ গ'ল আমি ইনস্পিৰেশ্যন বা মটিভেশ্যনৰ কথা পাতোঁ। তো এনেধৰণে আজি কথা পাতিম। আজি আপোনাৰ মানুহে পৰাণক বা আমি জজ বুলি মাতোঁ মৰমতে। তো পৰাণক চিনি নোপোৱা মানুহ অসমত খুব কমেই আছে, কাৰণ তেওঁ এজন বিখ্যাত মানে মিউজিক ডিৰেক্টৰ, মিউজিক কম্প'জাৰ, এভৰিথিং চবেই জানে। কিন্তু আজি আমি এজন বেলেগ পৰাণক আপোনালোকৰ ওচৰলৈ লৈ আনিব খুজিছোঁ, যিজন তেওঁৰ ভিতৰৰ পৰাণ, যিজন মানুহ হিচাপে যিজন পৰাণ, তেওঁৰ মনৰ যিবিলাক আশা বা আকাংক্ষা, ড্ৰিমছ, আৰু কেনেদৰে তেওঁৰ জীৱনটো আগুৱাই লৈ আহিছে এই বিষয়ে জানিব বিচাৰিম, যাতে কাইলৈ নতুন প্ৰজন্মৰ কোনোবা ইয়াৰ পৰা অনুপ্ৰাণিত হয়। তো ষ্টাৰ্ট কৰোঁ। পৰাণ, আমাক এইটো জনোৱা যে তোমাৰ এই সাংগীতিক জীৱনৰ কেনেকৈ আৰম্ভ হৈছিল, পঢ়া শুনা, জন্ম ক'ত কেনেকৈ হৈছিল? সাংগীতিক জীৱন মানে মোৰ জন্ম মাৰ্ঘেৰিটাত। মাৰ্ঘেৰিটাত জন্ম। দেউতাই তাতে চাকৰি কৰিছিলে, শিক্ষক। তাৰপিছতে তাতে পঢ়া শুনা কৰিলোঁ, মেট্ৰিকলৈকে তাতে পঢ়িলোঁ। তাৰপিছতে গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটী কমাৰ্চ কলেজৰ পৰা হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। গুৱাহাটী কমাৰ্চৰ পৰা। এইটো কোন চনৰ কথা আছিলে? মই মেট্ৰিক দিছোঁ 98ত। 2000 চনৰ পৰা গুৱাহাটীত আছোঁ। মই মেট্ৰিক দিছোঁ 98ত। 2003 চনলৈকে মই গুৱাহাটী কমাৰ্চত আছোঁ। তাৰপিছত মই এবছৰৰ কাৰণে বম্বেলৈ গ'লোঁ। বম্বে ইউনিভাৰ্চিটিৰ পৰা চাউণ্ড ৰেকৰ্ডিং আৰু ৰিপ্ৰডাকশ্যনৰ এটা ডিপ্ল'মা কৰিলোঁ। আচ্ছা। কৰি পেলাই অলপ দিন বম্বেত থাকি তাৰপিছত আকৌ ঘূৰি আহিলোঁ, হোম ছিকনেছ। তাৰপিছত আকৌ অলপ দিন থাকি পেলাই আকৌ বম্বেলৈ ঘূৰি গ'লোঁ। আকৌ গৈ এইবাৰ যেনে তেনে 1.5-2 বছৰ থাকিলোঁ। থাকি পেলাই এইবাৰ সম্পূৰ্ণভাৱে তালিটোপোলা বান্ধি পেলাই আকৌ অসমলৈ ঘূৰি আহিলোঁ। এই দ্বিতীয়বাৰ যাওঁতে কিয় গৈছিলা? দ্বিতীয়বাৰ যাওঁতে গৈছিলোঁ মানে আচলতে প্ৰথমবাৰ যাওঁতেই মানে কিছুমান কাম কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ মই পঢ়ি থকাৰ লগতে। মই যিহেতু মানে অকল টেকনিকেল পাৰ্টটোৰ লগতে জড়িত নহয়, ৰেকৰ্ডিং পাৰ্টটোৰ লগতে জড়িত নহয়, মই নিজে মিউজিক কম্প'জো কৰোঁ, তেতিয়াও কৰি আছিলোঁ। তো তেতিয়া কিছুমান সৰু সুৰা কাম পাইছিলোঁ, স্পেচিয়েলি কিছুমান জিংগল বনোৱাৰ কাম, তেনেকুৱা ধৰণৰ কিছুমান কাম পাইছিলোঁ। তেতিয়া সেইখিনি যেনেকৈ আছিলে তেনেকৈ তাতে শেষ কৰি থৈ গুচি আহিলোঁ। ঘূৰি অহাৰ পিছত দুজনমান মানুহে বিচাৰিলে যে তুমি আহা কাম কৰিবলৈ, হয়তো বম্বেত দুজন মানুহে ভালো পাইছিলে চাগে। তো গৈ পেলাই তেতিয়া মই অলপ দিন কাম কৰিলোঁ। তেনেকুৱাতে জুবিন দাই তেতিয়া ষ্টুডিঅ'টো ষ্টাৰ্ট কৰিছিলে, চাউণ্ড এণ্ড চাইলেন্স। তাতে ভূপেশ শইকীয়া, সি মোৰ খুব ভাল বন্ধু, মোৰ মানে ভাতৃ বন্ধু। তো তাৰ লগতো অলপ দিন সেইটো ষ্টুডিঅ'ত কাম কৰিলোঁ, প্ৰগ্ৰেমিঙো কৰিলোঁ, জুবিন গাৰ্গৰ কাৰণেও কিছুমান কাম কৰিলোঁ। তাৰপিছত আৰু মনে নামানিলে, নাই অসমলৈ ঘূৰি যাওঁ, সেই আৰু আমাৰ যিটো নৰ্মেলি হয়। তো ঘূৰি আহিলোঁ। ঘূৰি আহি পেলাই প্ৰথম 1-2 বছৰমান ডিব্ৰুগড়ত থাকিলোঁ। তেতিয়া অলৰেডি মানে দেউতাৰ ৰিটায়াৰ কৰাৰ পিছত মোৰ দাদা,
সি চাকৰি সূত্ৰে ডিব্ৰুগড়ত, সি ডিব্ৰুগড় ইউনিভাৰ্চিটিত প্ৰফেছৰ না ইউনিভাৰ্চিটি মেথমেটিক্সৰ। হয় হয় তো সি ডিব্ৰুগড় ইউনিভাৰ্চিটিত চাকৰি পোৱাৰ পিছত মা দেউতা অকলশৰীয়া হ'ল যেতিয়া মাৰ্ঘেৰিটাত, সি বোলে তোমালোক ইয়ালৈকে গুচি আহা। তো মাৰ্ঘেৰিটা ঘৰখন আমাৰ এৰি থৈ অহাৰ নিচিনা হ'ল ডিব্ৰুগড়। মোৰো সেই সূত্ৰে ডিব্ৰুগড়ে আকৌ আচল অৰিজিনেল ঘৰ আগত মোৰ ডিব্ৰুগড় হৈ গ'ল। তো ডিব্ৰুগড়লৈ গ'লোঁ, তাৰপিছত তাত ষ্টুডিঅ' চিম্ফনি পূৰব গোহাঁইৰ ষ্টুডিঅ'ত থাকিলোঁ এবছৰ। তাৰপিছত থকাৰ পিছত গুৱাহাটীলৈ গুচি আহিলোঁ। তো তাতো কাহিনী আছে আৰু সৰুৰ পৰা কেনেকৈ আহিলোঁ, কি হ'ল কি নহ'ল, সেইখিনি মই পোৱা নাই ইমান দিনলৈকে। তাৰপিছত গুৱাহাটীলৈ আহি প্ৰথমতে ডিজচিত্ৰা বুলি এটা ষ্টুডিঅ'ত কাম কৰিলোঁ। তাৰপিছত ডিজচিত্ৰা ষ্টুডিঅ'ৰ পিছতে মোক অনুপম শইকীয়াৰ যিটো টেম্পটেশ্যন ষ্টুডিঅ', সেইটো তেতিয়া প্ৰথম নতুনকৈ ষ্টাৰ্ট কৰিছে আৰু তাত সোমালোঁ। অনুপম দা আহিব। আচ্ছা, তো তাত সোমাই তাত কাম কৰিলোঁ। তাতো সেই প্ৰায় এবছৰমান কাম কৰাৰ পিছত তাৰপিছতে মই ৰেডিঅ'ৰ পৰা অফাৰ পালোঁ। সেইখিনি সময়ত FM ষ্টাৰ্ট কৰিছে আৰু গুৱাহাটীত। অ'কে, মানে আমাৰ গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ'? নহয়, তেতিয়া FM ষ্টেচনবিলাক আৰম্ভ হৈছিল, প্ৰাইভেট ব্ৰডকাষ্টাৰ্ছবিলাক আহিছে। তো ৰিলায়েন্সৰ আছিলে বিগ FM। চ' বিগ এফএমত অফাৰ পালোঁ। তো মই বিগ এফএমত এজ এ ছাউণ্ড ইঞ্জিনিয়াৰ জইন কৰিলোঁ। তাৰপিছত তাতে ছাউণ্ড ইঞ্জিনিয়াৰৰ পৰা প্ৰমোটেড হ'লোঁ মই প্ৰডিউচাৰ হিচাপে। তাৰপিছতে মই প্ৰগ্ৰেমিং হেড হ'লোঁ বিগ এফএমৰ। তাৰপিছত বিগ এফএমৰ প্ৰগ্ৰেমিং হেড হৈ তাৰ পৰা মই বিগ এফএম এৰি মই ৰেড এফএম জইন কৰিলোঁ এজ এ প্ৰগ্ৰেমিং হেড। তাৰপিছত ৰেড এফএমত প্ৰায় 6 মাহমান চাকৰি কৰিলোঁ। এইবোৰ কোন চনৰ কাহিনী? এইটো বিভিন্ন, মানে মই সেই 2003 পৰা আপোনাৰ এতিয়া মই ৰেড এফএমটো মই 2013-14 কথা কৈ আছোঁ। তো তাৰ মাজত আৰু বহুতখিনি ঘটনা বুজি পাইছোঁ, সৰু চামাৰাইজ কৰি পেলাই কৈছোঁ গোটেই বস্তুটো। তাৰপিছতে ৰেড এফএমত 6 মাহমান চাকৰি কৰাৰ পিছত এনেও আচলতে মনটো অকণমান মানে চাকৰিৰ পৰা অকণমান হেৰি হৈছিলে। ক্ৰিয়েটিভ মানুহবিলাক এনেকুৱাই হয়, অকণমান বাধ্যবাধকতাৰ মাজত থাকিবলৈ মন নাযায়। তাৰপিছত মই চাকৰি সম্পূৰ্ণ বাদ দিলোঁ। বাদ দি পেলাই যি হ'ব দেখা যাব টাইপ এটিটিউড এটা লৈ এইবাৰ বোলো চাওঁ যুদ্ধখন কৰি কিনো কৰিব পাৰি। তেনেকৈ ওলাই আহি আকৌ বেক টু মিউজিক। ইতিমধ্যে কেইখনমান চিনেমাও কৰিলোঁ, অলপ কনফিডেঞ্চো বাঢ়িলে। নিজাকে ষ্টুডিঅ' এটা অলৰেডি মই চাকৰি কৰি থকা অৱস্থাতে ৰাজগড়ত এটা ভূপেশ আৰু মই এটা ষ্টুডিঅ' ষ্টাৰ্ট কৰিছোঁ। কোনটো আছিল এইটো? ষ্টুডিঅ' 0DB। 0DB 0DB ষ্টুডিঅ'টো আমি 2010-11 চনমানত ষ্টাৰ্ট কৰিছিলোঁ। এতিয়াও আছে ন? এতিয়াও আছে, এতিয়া খালি অ'নাৰশ্বিপটো বেলেগ হৈছে, আমি অলৰেডি এইটো দি দিছোঁ বেলেগ। তাৰপিছত ভূপেশেও এতিয়া নিজৰ ছেট আপ কৰিলে তাৰ ঘৰত, ময়ো মোৰ এটা ছেট আপ কৰিলোঁ। তো 0DB ষ্টুডিঅ'টো আছিলেই। তাৰপিছত ষ্টুডিঅ'ত অলপ বেছিকৈ মনোনিৱেশ কৰিলোঁ, কামত অলপ বেছিকৈ সোমালোঁ। তেনেকৈ থাকি তেনেকৈ চলি আহিলে। তাৰপিছত 2017 চনমানৰ পৰা মিউজিক ডিষ্ট্ৰিবিউশ্যনত সোমালোঁ। 17 চনত? 2017 চনৰ পৰা ধনী ৰেকৰ্ডছ বুলি এটা অনুষ্ঠান আমি গঢ় দিলোঁ। তাৰ দ্বাৰা আমি অসমত পোনপ্ৰথমবাৰৰ বাবে মানে আগতেও আছিলে, হয়তো 2-এজনে কৰি আছিলে, যিটো ডিজিটেল ডিষ্ট্ৰিবিউশ্যন যিটো হয় আজিকালি। কাৰণ আজিকালিতো আৰু CD আৰু কেছেটৰ কথা নাহে, মানুহে আপোনাৰ বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে গানবোৰ শুনে। এতিয়া অসমীয়া গানবোৰ সেই প্লেটফৰ্মবিলাক তেতিয়ালৈকে গৈ পাইছিলেগৈ, কিন্তু সংখ্যাটো খুব কম আছিলে, কাৰণ মানুহে নাজানিছিলে যে কেনেকেনো কি কৰিব লাগে। এটা ৰাস্তা লাগিব ন? এটা ৰাস্তা লাগিব। তো আমি সেই কামটো কৰিলোঁ। অসমত তেতিয়ালৈকে নাছিলে, অৰ্গেনাইজড ৱেত কোনেও কৰি থকা নাছিলে। তেনেকৈ কৰিলোঁ। 2017 পৰা সেইটো কৰিলোঁ। কৰি পেলাই নিজৰ প্ৰডাকশ্যন হাউচ এটা ষ্টাৰ্ট কৰিলোঁ, একেটা নামেই, ধনী ৰেকৰ্ডছৰ নামে। তো এতিয়া আমি অডিঅ' ভিজুৱেল প্ৰডাকশ্যনৰ কাম কৰোঁ। মোৰ নিজৰ মিউজিকখিনিতো চলিয়ে থাকে। তো অডিঅ' ভিজুৱেল প্ৰডাকশ্যনৰ কাম কৰোঁ। প্ৰায় মোৰ লগত 20-22জনমান মানুহৰ এটা টীমে কাম কৰে। তেওঁলোকৰ সৈতে মিলি আমি বিভিন্ন ধৰণৰ TV চিৰিজ বা বিভিন্ন ধৰণৰ অডিঅ' ভিজুৱেল যিকোনো ধৰণৰ আমি ডকুমেণ্টাৰীজ প্ৰডিউচ কৰোঁ, গভৰ্ণমেণ্ট নন গভৰ্ণমেণ্ট ক্লায়েণ্টছ তেওঁলোকৰ কাৰণে। আৰু প্লাছ যিটো আমাৰ ধনী ৰেকৰ্ডছৰ যিটো ডিষ্ট্ৰিবিউশ্যন যিটো আছে, ৱৰ্ল্ড আমি ডিষ্ট্ৰিবিউট কৰোঁ অসমীয়া সংগীত, সেইটো চলি আছে। তেনেকৈ চলি গৈ আছে আৰু। নহয়, মই দেখিছোঁ যে ইয়াতে তুমি বিভিন্ন ফিল্ডত মানে এক্সপ্ল'ৰ কৰি গৈ আছা। তো এইখিনি বাৰু আমি পিছত পাতিম, কিন্তু মই প্ৰথমতে এই যে এটা কি বুলি ক'ম, অসমৰ প্ৰেক্ষাপটত এইটো দুঃসাহসে কোৱা বা মৰ সাহসে কোৱা, যিটো এণ্টাৰপ্ৰেনিউৰিয়েল ফিল্ডত তুমি ভৰি দি দিলা। এদিনাখন ঘপকৈ মন গ'ল যে মই জব এৰি দিম, মই ক্ৰিয়েটিভ মানুহ, মই এইবিলাক মই কৰি নাথাকোঁ, টাইম লিমিটত মই থাকিলে নহ'ব। ওলাই আহিলা, কিন্তু ওলাই আহিলেতো নহ'ব, পেটে ভাতেতো চলিব লাগিব। তাৰপিছত তুমি নিজৰ ষ্টুডিঅ' আৰম্ভ কৰিলা, তাৰপিছত কম্প'জিশ্যন, 2খন চিনেমাৰো কাম কৰিলা, তাৰপিছত ডিষ্ট্ৰিবিউশ্যন। এই প্ৰথম সাহসটো কেনেকৈ আহিছিল? মানে কোনোবাই দিলে নে কেনেকৈ আহিছিল? নে কিবা বেকগ্ৰাউণ্ডত কি আছিল? কিবা ষ্টাডি আছিল, কিবা পঢ়া শুনা কৰিছিলা, নে কিহৰ কাৰণে তোমাৰ মৰ সাহসটো আহি গ'ল? মৰ সাহস বুলি কোৱা নাই, ঠিকেই কৈছে আপুনি, এইটো মৰ সাহে আচলতে আমাৰ প্ৰব্লেমটো হৈ যায় কি, আমি এটা কমফৰ্ট জ'নত সোমাই যাওঁ। যিকোনো এটা কাম যেতিয়া আমি বেছি দিন কৰি থাকোঁ, আৰু তাৰ পৰা যেতিয়া আমি এটা মানে আৰ্থিকভাৱে আমাৰ ঘৰখন চলি থকা যেতিয়া আমাৰ সুবিধা এটা হৈ থাকে,
আমি কমফৰ্ট জোনটোত সোমাই গৈ থাকোঁ আৰু কমফৰ্ট জোনটোত সোমাই যোৱা মানে আচলতে কি হয় আমি বেলেগ বেলেগ ঠাইবিলাক এক্সপ্ল'ৰ কৰাৰ আমাৰ যিটো ক্ষমতাটো থাকে সেইটো ক'ৰবাত লোপ বন্ধ হৈ আহে একজেক্টলি তো মই চাকৰি এৰিছিলোঁ আচলতে মই এনেকুৱা ধৰণৰ মোৰ একো চিন্তা নাছিলে যে মই কিবা মানে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ধৰণৰ চিন্তা এটা কৰিম বা মই নিজে কিবা প্ৰতিষ্ঠান নিজে গঢ় দিম বা অমুক কৰিম তমুক কৰিম মোৰ তেনেকুৱা ধৰণৰ কোনো পৰিকল্পনা নাছিল চাকৰি এৰিছিলোঁ মাত্ৰ মই মিউজিকটো ভালকৈ কৰিম বুলি কাৰণ আমাৰ মিউজিচিয়ানখিনিৰ সাধাৰণতে এটা মানে হেৰি থাকে আমি চবৰে মনত সেইটো এটা থাকে আৰু সেই বস্তুটো নাথাকিলে চাগে ক'ৰবাত সৃষ্টিটোও নহ'ব মানে সদায় এনেকুৱা লাগি থাকে যেন কৰি থকা কামটো আজি মই যিটো গান কৰি আছোঁ ইয়াতকে যেন আৰু অকণ বেলেগ কিবা এটা মই ভালকৈ কৰিব পাৰিলোঁ কিৰাটো এনি টাইম কামুৰি থাকে সেই পোকটোৱে তো সেই বস্তুটো আছিলে মেইন ৰিজনটো যে মই চাকৰি বাদ দিয়াৰ আৰু সেইটোৰ পৰা ওলাই আহিবলৈ অকণমান দিগদাৰ ডেফিনেটলি হৈছিলে কাৰণ সেইখিনি সময়ত মই লুকুৱাই নকওঁ সেইখিনি সময়ত মই ভাল এটা চেলাৰী পাইছিলোঁ সেইখিনি সময়ৰ বুজি পাইছোঁ আৰু মানে যথেষ্ট সুবিধাও আছিলে তেতিয়া তুমি বিয়া পাতিছিলা নাই বিয়া পাতিলোঁ ফেমিলি ছাপোৰ্ট একদম 100% আছিলে কাৰণ তাইও চাকৰি কৰিছিলে তাই টিচাৰ আছিলে তাই মহৰ্ষি বিদ্যা মন্দিৰত কৰিছিলে তাইও মোক ঠিক সেই যিদিনা তাই চাকৰি এৰিব তাই অলৰেডি মানে ডিচিশ্যন লৈছে আৰু তাৰ আগদিনা তাই মোক ৰাতি কৈছে মানে কথা বতৰাবিলাক চলি আছিলে কিন্তু ইমান মানে হেৰি হোৱা নাছিলে আৰু ডিচিশ্যনটো হোৱা নাছিলে তাই আগদিনা কৈছে চাকৰিটো বাদ দিওঁ দিয়া মই একেষাৰে কৈছোঁ বাদ দিয়া যদি মন যোৱা নাই বাদ দিয়া যিটো কাম কৰি এনজয় কৰা নাযায় সেইটো কাম কৰি থাকি লাভ নাই মানে দুইজন তোমালোক স্পাউজ একেই ধৰণৰ আমাৰ চিন্তাবোৰ মিলে সেইকাৰণে হয়তো তেনেকৈ আমি আৰু ময়ো চাকৰিয়াৰ কথাটো মানে এদিন গৈ পেলাই বাইকখন জাষ্ট থৈ পেলাই ঘৰত সোমাইছোঁ তেতিয়া আকৌ নতুনকৈ আমি মা দেউতাক কৈছিলা নেকি দেউতা তেতিয়া নাই দেউতা ঢুকাইছে অলৰেডি মা আছিলে প্ৰথম তাইকেই কৈছোঁ দাদা আছে ডেফিনেটলি দাদাক কৈছিলা ডেফিনেটলি কৈছোঁ কিন্তু প্ৰথম মানে মই সেইদিনা মানে মোৰ কিবা এটা কথাত মানে মনটো অকণমান হেৰি হৈ গৈছে ঘৰ গৈ পাইছোঁ বাইকখন থৈছোঁ বেলেগ বেলেগ লাগিছে নহয় মই তাইকে কৈছোঁ বোলো নাই মই অলৰেডি ডিচিশ্যনটো লৈছোঁ গৈ থাকোঁতে যে মই কৈছোঁ যে কাইলৈৰ পৰা মই অফিচ নাযাওঁ অকণমান এনেকৈ চাইছে ঠিক আছে যি ভাবিছা কাৰণ আচলতে মানে কি নিজৰ সেইটো জেগাত এটা বস্তু মই ভাবি লৈছিলোঁ যে প্ৰয়োজনবিলাক যিমান পাৰোঁ কমাই ৰাখিম এইটো কৰবাত নহয় কৰবাত মোৰ লগতো মিলে চ' প্ৰয়োজনবিলাক কমাই ৰাখিলে কি হয় এনেকুৱা ধৰণৰ ডিচিশ্যনবিলাক ল'বলৈ সুবিধা যিমানে প্ৰয়োজনবিলাক আড়ম্বৰতা নাথাকে সেইটোৱে যদি আড়ম্বৰতা নাথাকে মই দাইল ভাতেই খালোঁ কিন্তু তাকে যদি মই ধুনীয়া প্লেট এখনত লৈ ধুনীয়াকৈ বহি ধুনীয়া লাইট এটা জগাই লৈ ধুনীয়া মিউজিক এটা বেকগ্ৰাউণ্ডত বজাই লৈ যদি মই আলু পিটিকা দাইল ভাত খাওঁ সেইখিনিয়ে মোক যিখিনি সন্তুষ্টি দিব মই কামৰ 100টা ফোন কল তাৰ মাজত মই সময় নাপাওঁ কিবা নহয় মই লাষ্ট মানে 10 বজাত বোলে ঘৰ গৈ পাইছোঁগৈ যেনে তেনে মুখ হাতখন ধুই পেলাই বহিছোঁ ভাতকেইটা খাই পেলাই আকৌ ইমিডিয়েটলি লেপটপটোত লৈ পেলাই মই নেক্সট দিনা মোৰ প্ৰেজেণ্টেশ্যনখন বনাব লাগিব তেনেকুৱা এটা লাইফষ্টাইলত যদি মই তাত যিমান ধুনীয়া ব্যঞ্জন বনাই দিয়ক মোক সেইখিনি খাই কিন্তু মই সেইটো মজা নাপাম তো সেইটো নিজে ডিচাইড কৰিব লাগিব আচলতে মই কোনটো বিচাৰোঁ আপুনি মিউজিক লৈ পেলাই ইমান পেশ্যনেট বুলি কেতিয়া ৰিয়েলাইজ কৰিলে ডাইৰেক্টলি তেনেকৈ কৈ দিবলৈ দিগদাৰী হ'ব কাৰণ মোৰ তেনেকুৱা ধৰণৰ কোনো মিউজিকৰ ইনষ্টিটিউচনেল ট্ৰেইনিং নাই ট্ৰেইনিং নাই তোমাৰ মই কিবা কিবি শিকিছোঁ ধৰাকৈ তবলা শিকিছোঁ অলপমান হয়তো ইণ্ডিয়ান ক্লাছিকেল শিকিছোঁ কাৰোবাৰ ওচৰত মাৰ্ঘেৰিটাত আমাৰ ঘৰ মই কৈছিলোঁ মাৰ্ঘেৰিটাখন খুব সৰু ঠাই সৰু কিন্তু বৰ ধুনীয়া ঠাই অসমৰ কয়লা ৰাণী আৰু তাতে মানে ইণ্ডাষ্ট্ৰীবিলাক বেছি আছে অকণমান মানে আমাৰ এই গান বাজনা এইবিলাকৰ ক্ষেত্ৰত অকণমান আমি সেইখিনি সময়ত বাকীবিলাক ঠাই যিমান ডেভেলপড আছিলে আমি অকণমান তাতকৈ কম ডেভেলপ ডিব্ৰুগড় যোৰহাটৰ জেগাটো একজেক্টলি তো তেতিয়া আমাৰ তাত মানে হেৰিও কম যে ক'তনো শিকিম কাকনো ক'ম তেতিয়া মোক বহি মই পাইছিলোঁ তেখেতে বজাইছিলে একৰ্ডিয়ান তেওঁ আছিলে জিতু তপন আমাৰ প্ৰকৃত সংগীত পৰিচালক যদি তেওঁলোকৰ লগত তেখেতে একৰ্ডিয়ান বজাইছিলে তেখেতে কৰ্ডৰ এখন বহি মানে তেওঁ নিজে লিখি গৈছিলে তেওঁ জিতু তপনৰ পৰা যিখিনি শিকিছিলে সেই বহিখন তেওঁ মোক দিছিলে কি বিশ্বাসত দিছিলে মই নাজানো আৰু তেতিয়া মই কৰ্ডৰ চিটোও নাজানো জাষ্ট কিবৰ্ডখন লৈ কিবা কিবি বজাওঁ আৰু তুমি বজাইছিলা কিহত মানে কিবৰ্ড আছিলে কিবৰ্ড এখন আছিলে কিবৰ্ড মানে দাদাৰ পৰা সেইটো আহিছে কাৰণ দাদা মিউজিকৰ লগত ৰিলেটেড দাদা কটনকলেজত থাকোঁতে সি বেছ ছিংগাৰ আছিলে কটনকলেজৰ হয় নি দাদা এতিয়া গান চান গায় নি গান গায় সি এতিয়াও গান গায় দাদাৰ নামটো কি দাদাৰ ডক্টৰ সুৰজিৎ বৰকটকী সি সেই ট্ৰেডিশ্যনটো আছিলে ঘৰত কিন্তু যিহেতু মানে ক'তো মানে বিধিগতভাৱে ক'তো মই শিকা নাই মানে প্ৰণালীবদ্ধভাৱে মই একো শিকা নাই গতিকে সেইটো ক্ষেত্ৰত অকণমান প্ৰব্লেম আছিলে তো থপিয়াই
কাৰোবাৰ পৰা এইকণ পাইছোঁ, কাৰোবাৰ পৰা সেইকণ পাইছোঁ। শিকিব মন থাকিলে মানুহেতো শিকি ল'ব। এক্সেক্টলি। আৰু মেইনলি শিকিছোঁ, গান শুনিছোঁ, যিমান পাৰোঁ সিমান গান শুনিছোঁ। এই যেনেকৈ ক'লোঁ মাৰ্ঘেৰিটাত আগতে আমি কেছেট বুক কৰিব লাগিছিলে, মানে কেছেটটো আমি কি কেছেট কিনিম 3 মাহৰ পিছত 3 মাহৰ আগতে বুক কৰিব লাগে। আৰু যদি ইংৰাজী গানৰ কেছেট হয় সেইটো 6 মাহ আগতে বুক কৰিব লাগিব। আৰু সেই কেছেটটো কিনাৰ তাতো এটা মানে বিৰাট ইণ্টাৰেষ্টিং কাহিনী যে কোনটো কেছেট, আপোনাৰ কেছেটৰটো আপোনাৰ ঢেৰ অপশ্যন আছে, বহুত আৰ্টিষ্ট আছে ৱেষ্টাৰ্ণ গান যদি আপুনি শুনে। কোনটো আৰ্টিষ্টৰ, কোনজন আৰ্টিষ্টৰ আপুনি কোনকেইটা গান শুনিব বা কোনটো এলবাম শুনিব, সেইটো আপুনি ডিচিশ্যনটো ল'বলৈ আপুনি মেগাজিনত পঢ়ি ল'ব লাগিব। কাৰণ কেছেটৰ দামটো বেছি, 200-250 টকা লয়, কলিকতাৰ পৰা মগাই আনি দিয়ে। গতিকে সেই কেছেটটো ডিচিশ্যনটো লওঁতে যদি আপোনাৰ ভুল হয়, 6 মাহ হ'লে আপোনাৰ ওচৰত আৰু নেক্সট এটা কেছেট কিনিবলৈ আপোনাৰ সেই পইচাকেইটা পানীত পৰিলে, পইচা পৰিলে আহিও নাপাবহি। গতিকে আপুনি প্ৰপাৰ ৰিচাৰ্চ কৰি এটা গান শুনিবলৈ কিমানখিনি ষ্ট্ৰাগল কৰিব লগা হয়, প্ৰপাৰ ৰিচাৰ্চ কৰি আপুনি এটা কেছেট বাছি উলিয়াব লাগিব যে মই অমুকজন আৰ্টিষ্টৰ অমুক এলবামটো এই অহা 6 মাহৰ ভিতৰত মই পইচা জমা কৰি কিনিম। তাৰপিছত কিনি পেলাই আপুনি আগধন দি সেইটো বুক কৰিব লাগিব। বুক কৰাৰ পিছত কেছেটটো গৈ পাবগৈ, তাৰপিছত আপুনি কেছেটটো শুনিবলৈ পাব। তো তাৰ মূল্যটো যিটো আছিলে, তো সেই তেনেকুৱা ধৰণে শিকিছিলোঁ কাৰণে চাগে বস্তুবিলাক চাগে মূল্যটো বুজিছোঁ। তো যিমানেই এভেইলেবল হৈ যায় মূল্যটো আমি অলপ কমকৈ বুজোঁ। তো তেনেকৈ কৰি আহোঁতে যেতিয়া গুৱাহাটীলৈ যেতিয়া আহিলোঁ, তেতিয়া অকণমান পৰিসৰটো অকণমান বহল হ'ল, বেলেগ বেলেগ মানুহ লগ পালোঁ, আৰ্টিষ্ট লগ পালোঁ, মোৰ সমবয়সীয়া বহুত ভাল ভাল মিউজিচিয়ান পালোঁ। এতিয়াও তেওঁলোকে বহুত যথেষ্ট ভাল কাম কৰি আছে, বম্বেটো আছে 2-এজন। তো তেওঁলোকক লগ পোৱাৰ পিছত অলপ চিন্তাবিলাক আৰু অলপ বহলি হৈ গ'ল। তেতিয়া প্ৰেক্টিকেলি ভাবিছোঁ যে নহয়, মানে মিউজিক লৈও মানে ভালকৈ কিবা এটা চিন্তা কৰিব পাৰি। কাৰণ মাৰ্ঘেৰিটাত থাকোঁতে ইণ্ডিপেণ্ডেণ্টলি মানুহে থাকিব পাৰে। এক্সেক্টলি। কাৰণ মাৰ্ঘেৰিটাত থকালৈকে চাগে সেই চিন্তাটো অহা নাছিলে। মানে মিউজিক ভাল পাইছিলোঁ খুবেই, যিখিনি খালী সময় পাওঁ মিউজিকৰ লগতে কটাওঁ, কিন্তু ইমান যে চিৰিয়াছ হৈ যাম মিউজিক লৈ পেলাই সেইটো ভবা নাছিলোঁ। সেইটো গুৱাহাটীলৈ তাৰপিছত যেতিয়া তুমি প্ৰফেচনেল হৈ গ'লা, এইখিনি ইনিচিয়েল কাহিনীখিনি পাৰ কৰি আহিলা, এতিয়া তুমি প্ৰফেচনেল হৈ গ'লা, নাও ইউ ডু মানে মিউজিক প্ৰডাকশ্যন বা কম্পজিশ্যন চবখিনি বস্তু কৰা। তাৰপিছত কেতিয়াবা মানে প্ৰফেচনেল মানে কি মিউজিকেল ট্ৰেইনিং এনেকুৱা ধৰণৰ মানে প্ৰপাৰ কিবা লৈছা নেকি? লোৱাৰ ভিতৰত সেইটো মই যিটো ক'লোঁ, মই চাউণ্ড ৰেকৰ্ডিং এণ্ড ৰিপ্ৰডাকশ্যন। কিন্তু যিহেতু তুমি মিউজিক প্ৰডাকশ্যন, তুমি আচ্ছা ইনষ্ট্ৰুমেণ্ট কোনকেইটা বজোৱা? ইনষ্ট্ৰুমেণ্ট মই কিবৰ্ড, বেচিকেলি মই কিবৰ্ডখন মানে কিজ আৰু যিমানখিনি হয় সেইখিনি বজাবলৈ চেষ্টা কৰোঁ। বাকী অলপমান তবলা শিকিছিলোঁ, গতিকে লেডাৰ ইনষ্ট্ৰুমেণ্ট 2-এটা জানো, তো সেইখিনি বজাওঁ। গিটাৰখন অলপমান টুংটুঙাব পাৰোঁ, নিজৰ কম্পজিশ্যন কৰিব পৰাকৈ যিখিনি প্ৰয়োজন হয়, বাছ ইমানখিনি। আৰু বাকী যদি প্ৰয়োজন হয়, মানুহে যে ধৰি লওক পিয়ানো শিকে, গিটাৰ শিকে, ষ্টাফ নোটেশ্যন শিকে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে আজিকালি আহিছে সুবিধাবিলাক, তো এইবিলাক বস্তু কিমান জৰুৰী? বিৰাট জৰুৰী। আচ্ছা, তুমি সেইটো ক্ষেত্ৰত তোমাৰ লাগিছে নেকি যে কেতিয়াবা মই যদি আৰু এইটো জানিলোহেঁতেন? ডেফিনেটলি, প্ৰত্যেকটো সময়তে এইটো বস্তু ফিল কৰিছোঁ। তাৰমানে শিকাৰো এটা সময় থাকে, আপুনি সেই প্ৰপাৰ সময়টোত আপুনি সেই ধৰণে শিকিব লাগিব, সেই প্ৰণালীটোৰে যাব লাগিব, তেতিয়া আপোনাৰ বস্তুটো মানে নিগাজি হয়। তো সেই সময়টো যদি পাৰ হৈ যায়, এতিয়া ময়ো নোটেশ্যন শিকিবলৈ চেষ্টা কৰিছিলোঁ, পিয়ানো শিকিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু যিটো বয়সত ষ্টাৰ্ট কৰিলোঁ মানে সেইটো অলৰেডি বহুত লেট হৈ গ'ল। তো না মই সেই মানে ইণ্টাৰেষ্টটো ডেভেলপ কৰিব পাৰিলোঁ, কাৰণ তেতিয়ালৈকে অলৰেডি মই প্লে কৰোঁ, মই ষ্টেজত বজাই থাকোঁ, মই মানুহৰ পৰা এপ্ৰিচিয়েশ্যন পাওঁ। তো তেনেকুৱা অৱস্থাত মই গৈ পেলাই আকৌ যদি একদম মানে বেচিক্সখিনি শিকিব লগা হয়, তেতিয়া ক'ৰবাত অকণ একচেপ্ট কৰিবলৈ দিগদাৰী হয়। কিন্তু ইনহিবিশ্যন আহি যায়। এক্সেক্টলি। তো সেইখিনি সময়ত তেতিয়া তেনেকৈ শিকাটো থাকি গ'ল, কিন্তু পিছত মই ৰিয়েলাইজ কৰিছোঁ যে মই যদি সেইখিনি বস্তু সেইখিনি সময়ত শিকি ল'লোহেঁতেন, দেৰিকৈ হ'লেও যদি শিকিলোহেঁতেন, তেতিয়া মোৰ কামত আহিলেহেঁতেন, মানে মোৰ সময় বাচিলেহেঁতেন আচলতে। কাৰণ কিছুমান বস্তু মানে কি হয়, আপুনি গ্ৰামাৰটো জানিলে, যেনেকৈ আপুনি ধৰি লওক মানে মই যদি কিতাপৰ ক্ষেত্ৰত কওঁ, যদি আপুনি ইংৰাজী ভাষাটো জানে, পঢ়িব জানে, লিখিব জানে, তেতিয়া আপুনি বেছি কিতাপ পঢ়িব পাৰে ন। যদি আপুনি অকল অসমীয়া ভাষাটো জানে, তেতিয়া আপুনি সেই ইংৰাজী কিতাপখন অনুবাদ হৈ অহালৈ আপুনি ৰ'ব লাগিব। ইয়াতো কথাটো ঠিক তেনেকুৱাই হয়, বহুত লিমিটেশ্যন আহি যায়। গতিকে লিমিটেশ্যন বাৰু বুজি পালোঁ, কিন্তু এতিয়া যেতিয়া তোমাৰ জাৰ্ণিটো চলি আছে, তুমি নিশ্চয় তোমাৰ বেকগ্ৰাউণ্ড ষ্টাডি চলাই আছা, নহ'লে আজি এইটো জেগা নাপালাহেঁতেন। সেইটো বেকগ্ৰাউণ্ড ষ্টাডিটো কেনেকৈ চলোৱা? সেইটো কাণখন আৰু কিবা কিতাপ-পত্ৰ ডেফিনেটলি পঢ়িব লাগিব। কেনেকুৱা ধৰণৰ কিতাপ পঢ়া? কিতাপ মানে মেইনলি মিউজিকৰ কাৰণে মই খুব আচলতে সৌভাগ্যৱান বুলি ক'ম, আমাৰ বম্বে ইউনিভাৰ্চিটি য'ত মই অধ্যয়ন কৰিছিলোঁ, তাত আমাৰ লাইব্ৰেৰীটো খুব ধুনীয়া আছিলে। আচ্ছা, তাত যথেষ্টখিনি কিতাপ-পত্ৰৰ হেৰি আছিলে। তেতিয়া মই সেই ধৰণৰ কিতাপ মই প্ৰথমবাৰৰ কাৰণে মানে তাত গৈ পাইছিলোঁ, কাৰণ সেইবিলাক কিতাপ আমি ইয়াত পোৱাৰ মানে হেৰি জেনেৰেল মাৰ্কেটতো নাপাব, আপুনি নাপায় কেতিয়াও। তো সেইখিনি কিতাপ পোৱাৰ পিছত যেতিয়া মানে আপুনি বস্তু এটা কেতিয়া গম পাব, যেতিয়া আপুনি বস্তুটো এক্সপিৰিয়েঞ্চ কৰে। নহ'লে আমি নাভাবোঁ যে এনেকুৱা ধৰণৰ বস্তু এটা এক্সিষ্ট কৰিব পাৰে। এতিয়া আমি এনেকৈ পডকাষ্ট এটাত বহি আছোঁ, আজিৰ পৰা
5 বছৰ 10 বছৰ আগতেতো কোনো ভবাই নাছিলে যে এনেকুৱা ধৰণৰ বস্তু এটাও হ'ব পাৰে টিভিত ইণ্টাৰভিউটোৱে শেষ কথা আছিল বা নিউজ পেপাৰত লিখাটোৱে শেষ কথা আছিল তো তেনেকুৱা ধৰণৰ কথা তো সেই লাইব্ৰেৰীটোত মোটামুটি মই যিমানখিনি কিতাপ আছিলে মানে যিখিনি মই পঢ়িব পাৰিছিলোঁ বা হেৰি কৰিব পাৰিছিলোঁ সেইখিনি পঢ়াৰ চেষ্টা কৰিছিলোঁ মোৰ মনোহৰ কুন্তে ছাৰ আমাৰ হেড আছিলে ছাৰেও মোক বিশেষ সুবিধা কৰি দিছিলে এইবিলাক ক্ষেত্ৰত আৰু মানে কিতাপবিলাকৰ মোক জেৰক্স কৰিবলৈও সুবিধা কৰি দিছিলে চব কিতাপ এফৰ্ড কৰিব নোৱাৰি বহুত দামী দামী কিতাপ ছাৰে মোৰ ইণ্টাৰেষ্টটো দেখি পেলাই মানে ক্লাছ থাকক নাথাকক আমাৰ সদায় ক্লাছ নাথাকে উইকলি 3 দিন ক্লাছ থাকে বা এইকেইদিন বন্ধ চবেই কিছুমান ধৰি লওক বেলেগ বেলেগ কামো কৰে তেওঁলোকে তাৰ মাজতো কৰে এইটো মানে পাৰ্ট টাইম কোৰ্চৰ নিচিনা আৰু মই কিন্তু সদায় প্ৰত্যেকটো দিনাই মানে ৰাতিপুৱা নিৰ্দিষ্ট সময়ত গৈ ইউনিভাৰ্চিটি পাওঁগৈ আৰু এটা গধূলি সময়ত যেতিয়া বন্ধ হয় তেতিয়া মই ওলাই আহোঁ আৰু মই কিতাপ পঢ়োঁ তো ছাৰে মোৰ সেই ইণ্টাৰেষ্টটো দেখি পেলাই ছাৰে ক'লে যে তই ভালকৈ কৰিবি মানে তই কিবা এটা কৰিব পাৰিবি তই ভালকৈ পঢ় ছাৰে তেতিয়া মোক বহুতখিনি সুবিধা কৰি দিছিলে আৰু তেতিয়া মানে সেই জেৰক্স কৰিবলৈ তেওঁ সুবিধা মানে সাধাৰণতে সেইটো এলাউড নাছিলে তেতিয়া তো তেতিয়া সেইবিলাক কৰিবলৈ দিয়ে ছাৰে মোক নিজেও চাজেষ্ট কৰে কিবা এটা বুজি নাপালে ছাৰক মই যিকোনো সময়তে গৈ সুধিব পাৰোঁ সেইখিনি সুবিধা পাইছিলোঁ তো তেনেকৈ শিকিলোঁ তাৰপিছত বহুতখিনি মেগাজিন ছাবস্ক্ৰাইব কৰিছিলোঁ সেইটো পিছে আগৰ পৰাই আছিলে দেই কেনেকুৱা ধৰণৰ মেগাজিন দুই এখন নাম কোৱাচোন নামবোৰ এইমাত্ৰ ক'বলৈ গ'লে অডিঅ' ৰিলেটেড যদি মই কওঁ মিক্স মেগাজিনখনৰ নামটো মই ক'ম মিক্সখন খুব মানে পপুলাৰো আৰু মানে মই তাৰ পৰা আমাৰ গুৱাহাটীতো মই দেখাই নাই কেতিয়াও মিক্স মেগাজিন আহে ছাবস্ক্ৰাইব কৰে মই এতিয়াও ছাবস্ক্ৰিপশ্যনতহে আহিব ছাবস্ক্ৰিপশ্যনত আহে নৰ্মেলি নাপায় নৰ্মেলি আপুনি ষ্টলত গৈ পেলাই নাপায় কাৰণ ৰিডাৰৰ সংখ্যা একেবাৰে নগণ্য তো ধৰণৰ আৰু মানে আৰু এইবিলাক বস্তু খুব বেছি টেকনিকেল বস্তু তো সাধাৰণ মানুহ এজনে পঢ়ি তাত বৰ বিশেষ মজাও আমনি পাব তো সেই ধৰণৰ বস্তুবিলাক আৰু যেতিয়াৰ পৰা আপোনাৰ ডিজিটেল প্লেটফৰ্মবিলাক যেতিয়াৰ পৰা আহিলে ইউটিউবে হওক বা কিবা হওক তেতিয়াৰ পৰা বস্তুবিলাক বহুত সহজ হৈ গ'ল এতিয়া আজি মই নতুন কিবা এটা বস্তু এটা আহিছে কিনো আহিছে মই চাবলৈ হ'লে মোক 2 মিনিটো সময় নালাগে তো ইনফৰমেশ্যন চবৰ কাৰণে এভেইলেবল হৈ গ'ল তো এতিয়া মই নাভাবোঁ যে সেইটো বিশেষ এটা ডাঙৰ চেলেঞ্জ তো যাৰ মনটো আছে এতিয়া কাম কৰিবলৈ তেওঁ যিকোনো ধৰণে বস্তু পায়ে যাব তেওঁ কাৰণ ইণ্টাৰনেটত প্ৰত্যেকটো বস্তু এভেইলেবল আপুনি খালি বিচাৰিব জানিলেই হ'ল এতিয়া এই গোটেই জাৰ্ণিটোত যেতিয়া তুমি মিউজিক প্ৰডাকশ্যনত সোমাই গ'লা এই জাৰ্ণিটোত মানে প্ৰধান চেলেঞ্জ কি আছিল কোনটো বস্তু বিৰাট টান পাইছিলা যে এইটো নিজৰ যাত্ৰা পথত খুব বাধা পাইছিলা বা এইটো মই চেলেঞ্জ কি আছিল মানে কোনটো অভাৰকাম কৰিব লগা হৈছিল মেইন চেলেঞ্জ পইচা মানে কি হয় কথাটো এনেকুৱা যেতিয়া পইচা মানে ইয়াতে পইচাটো বেলেগ দুটা ভাগত ভগাই দিম পইচা এটা হৈ গ'ল মিউজিক প্ৰডাকশ্যনৰ কাৰণে লগা পইচা আৰু দ্বিতীয় হৈ গ'ল নিজে চলিবৰ কাৰণে লগা পইচা এতিয়া কোনটো পাৰ্টত মই দুইটাৰ কথাই কৈছোঁ দুইটাতে কৈছোঁ কাৰণ প্ৰথম কথা হৈছে আপোনাৰ মিউজিকেল ইকুইপমেণ্ট আপোনাৰ যিটো প্ৰথম আপুনি ক'লে যে মিউজিক প্ৰডাকশ্যনৰ কাৰণে যিখিনি পইচাৰ প্ৰয়োজন হয় ঠিক যেনেকৈ আপোনাৰ প্ৰফেশ্যনত আপুনি যেতিয়া এখন ক্লিনিক খোলে আপোনাৰ এটা হিউজ ইনভেষ্টমেণ্টৰ প্ৰয়োজন হয় সেই ছেইম বস্তুটো এজন মিউজিক প্ৰডিউচাৰৰ ক্ষেত্ৰতো হয় যেতিয়া তেওঁ এটা ষ্টুডিঅ' ছেটআপ কৰিব বা ষ্টুডিঅ' ছেটআপ নকৰিলেও নিজকে কাম কৰিব পৰাকৈ যদি এটা ছেটআপ কৰে তেতিয়া ভালেখিনি ইনভেষ্টমেণ্টৰ প্ৰয়োজন হয় আৰু সেইখিনি ইনভেষ্টমেণ্ট কৰিব পৰা সামৰ্থ্য আমাৰ সাধাৰণতে 90% মানুহৰে আমাৰ নাথাকে আৰু এটা কথা মানুহে একচুৱেলি নাভাবেও তাৰমানে পইচাটোৰ কথা ভাবি ৰৈ দিব লগা হয় কাৰণ আমাৰ মেণ্টেলিটিটো তেনেকুৱা ন যে এতিয়াও ধৰি লওক যদি মই কিবা এটা কিনাৰ কথা চিন্তা কৰোঁ মই তাৰ ইউজটোৰ কথা যেনেকৈ চিন্তা কৰিম ঠিক তেনেকৈ মই চিন্তা কৰিম যে এইটো নল'লেও হয় নেকি তাৰ বেলেগ কিবা অকণমান সস্তীয়া অপশ্যন আছে নেকি সেইটো আমাৰ নৰ্মেল আমাৰ টেণ্ডেঞ্চি সেইটো আমি ইণ্ডিয়ান আমি যোগাৰ এটা উলিয়াবলৈ চেষ্টা কৰোঁ চ' প্ৰথম চেলেঞ্জটো হয় সেইটো আৰু স্পেচিয়েলি যদি ধৰি লওক আমি যেনেকুৱা এটা ফাইনেন্সিয়েল বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ মই কৈছোঁ মোৰ দেউতা শিক্ষক আছে মোৰ দেউতা শিক্ষক হয় তো আমি ভালকৈ ৰিলেট কৰিব পাৰিম এই কথাটো যে সেইখিনি সময়ত যেতিয়া মই মিউজিক প্ৰডাকশ্যন আৰম্ভ কৰিছোঁ প্ৰথম কীবৰ্ডখন যেতিয়া মই কিনিছোঁ মানে প্ৰফেশ্যনেল কীবৰ্ড এখন 2000 চনত তো 2000 চনত মোক 25-30 হাজাৰ টকা দি পেলাই এখন কীবৰ্ড কিনি দিয়াটো তাকো তেতিয়া নেপালৰ পৰা আহে কীবৰ্ড তো তেনেকুৱা এখন কীবৰ্ড কিনি দিয়াটো মানে আমাৰ কাৰণে আচলতে সপোন দেখিব পৰা বস্তু এটা তো সেই ধৰণৰ সেইটো প্ৰব্লেমটোতো আছে নেক্সট প্ৰব্লেমটো যিটো হৈছে আপোনাৰ যিটো আপুনি ছেকেণ্ড যিটো পইচাৰ কথাটো ক'লে সেইটো হৈছে আপোনাৰ চলি থকাৰ কথাটো যিহেতু আপুনি কাম কৰিব লাগে আমাৰ এইটোৱে কাম মিউজিকটোৱে আমাৰ কাম বেলেগৰ কাৰণে এণ্টাৰটেইনমেণ্ট আমাৰ কাৰণে কাম আৰু সেইটো কাম কৰি আপুনি চলিব লাগিব ভাত মুঠিও মোকলাব লাগিব তো তেতিয়া আপোনাৰ কি হয় লিমিটেশ্যনছ আহি যায় যদিও মই নিজৰ কনফ্লিক্ট ডেফিনেটলি কাৰণ আপুনি ধৰি লওক
কোনোবা এটা সময়ত আপোনাৰ এনেকুৱা হ'ব যে আপুনি বেলেগ ধৰণৰ কিবা এটা ধৰণৰ মিউজিক কৰিবলৈ বিচাৰি আছে, আপুনি শুনি আছে কোনোবা এটা জোন, অমুক জোনৰ মই এটা গান কৰিম, কিন্তু আপোনাৰ ওচৰলৈ কণ্টিনিউৱাছ তাৰ মানে একদম তাৰ সম্পূৰ্ণ ওলোটা ধৰণৰ গান আহি আছে, আপুনিতো কৰিবই লাগিব, নকৰিলে আপোনাৰ ঘৰখন নচলে। কিন্তু তাৰ মাজত আপোনাৰ সেই মানসিকভাৱে আপুনি যিটো কষ্ট পাই থাকে, সেই কষ্টটো হৈছে মেইন চেলেঞ্জটো। এতিয়া সেই চেলেঞ্জটোক অভাৰকাম কৰি আপুনি ইমানেই বেছি ক্ৰিয়েটিভ হ'ব লাগিব যে মোৰ ঘৰখনো চলাম, এইখিনি কামো কৰিম, কিন্তু তাৰ মাজতো মই নিজৰ ষ্টাডিটো বা মোৰ নিজৰ যিটো পেশ্যনটো, মই এনেকুৱা ধৰণৰ মিউজিক কৰিব বিচাৰোঁ, সেইটো মই যেনে তেনে হ'লেও কৰিম। সেই বস্তুটো যদি কোনোবাই ডাঠি লৈ পেলাই মানে সেইটো যদি বান্ধি লৈ কোনোবাই যদি কাম কৰিব পাৰে, তেওঁ ছাকচেছফুল হয়। বা কোনোবা যদি কাৰোবাৰ যদি ইমান ফৰ্চুনেট হয় যে তেওঁৰ ঘৰৰ পৰা বা বেক এণ্ডৰ পৰা সেইখিনি ছাপৰ্ট পায় যে বাবা তই কাম কৰ, তই ঘৰ চলোৱাৰ কথা চিন্তা কৰিব নালাগে, তই মিউজিকে কৰ। সেইটো মই নাভাবোঁ যোনে ইমানখিনি মানে আড়ম্বৰতা বা ছাপৰ্ট পাই গ'ল ন, তেওঁৰ চাগে সেই বস্তুটো নাথাকিব যিটো তোমাৰ আছে, কাৰণ অভাৱে আৱিষ্কাৰ মূল বুলি কথা এটা আছে। হয়, সকলো ক্ষেত্ৰতে নহয়, কিছুমান ফৰ্চুনেট মানুহো থাকে আৰু আমি তেখেতসকলক বেয়া পাই লাভ নাই, কিন্তু তাত আকৌ বেলেগ এটা চেলেঞ্জো আছে। তেওঁ ইমানেই ফৰ্চুনেট যে তেওঁ ইমান কষ্ট কৰি মিউজিক কিয় কৰিব, সেইটো এটা বেলেগ চেলেঞ্জ। কাৰণ তেওঁ সেইখিনি সময়ত তেওঁ সিমানখিনি হেৰিৰে চাগে তেওঁ বহুত ভাল বেলেগ ধৰণৰ কাম কৰিব পাৰে, তেওঁ সেইখিনি নকৰি যে তেওঁ সৃষ্টিশীল কাম এটা কৰি আছে, সেইটো কাৰণে তেখেতক চেলেঞ্জ কৰিব লাগিব। কিন্তু সেইটো এটা চেলেঞ্জ হয়, মেজৰ চেলেঞ্জ মই ভাবোঁ, যে মানে যদি আপুনি ফাইনেন্সিয়েলি যেতিয়ালৈকে আপুনি এটা হেৰি নাথাকে, তেতিয়ালৈকে আপোনাৰ মানে আপুনি যি ধৰণৰ কাম ডেফিনেটলি আপুনি মিউজিক কৰি থাকিব পাৰিব। ধৰি লওক মানে এটা ধৰণে আপুনি মিউজিক কৰি আছো বুলি চলিও থাকিব পাৰিব, বা আপোনাৰ মিলিয়নছত আপোনাৰ ভিউজো হ'ব, আপোনাৰ গানৰ আপুনি পপুলাৰো হৈ থাকিব। ভাইৰেল শব্দটো মই নকওঁ, মানে সেইটো অকণমান হেৰি আৰু মানে সেইটো মই বৰ ভাল নোপোৱা শব্দ। সেইটো সেই ধৰণৰ বস্তুবিলাক চলি থাকিব, কিন্তু আপুনি মনেৰে যিটো বিচাৰিছে সেইটো আপুনি কৰিব পাৰিছে জানো? সেইটো কৰিব নাই পৰা, যেতিয়ালৈকে আপুনি নাই পৰা তেতিয়ালৈকে আপুনি নিজকে ছাকচেছফুল বুলি কেতিয়াও ক'ব নোৱাৰে মোৰ মতে। তো সেইটো মেজৰ চেলেঞ্জ যিটো অভাৰকাম কৰিব লগা হয়, আৰু সেইটো কৰিবলৈ যাওঁতে মানে আপোনাৰ মই নিজেই পাইছোঁ, প্ৰেক্টিকেলি মই পাইছোঁ, ফেচ কৰিছোঁ। মই যেতিয়া গুৱাহাটীলৈ ওলাই আহিছোঁ, সেইখিনি সময়ত মোৰ হাতত মোৰ নিজৰ এটা কম্পিউটাৰো নাছিলে, বা মোৰ এখন কীবৰ্ডো নাছিলে। মই ছেকেণ্ড টাইম গুৱাহাটীলৈ অহাৰ কথা কৈছোঁ দেই, যেতিয়া মই ডিজচিত্ৰাত জইন যেতিয়া কৰিছোঁ। তো সেইখিনি সময়ত মই ডিব্ৰুগড়ত কিছুমান কাম কৰিছিলোঁ, পূৰবদাৰ ষ্টুডিঅ'ত, পূৰবদাৰ ছেটআপটো লৈ কাম কৰোঁ। ডিব্ৰুগড়ত কৰা কিছুমান কাম, চিম্ফনি ষ্টুডিঅ', পূৰবদাই মোক একদম ফ্ৰী হেণ্ড দিছিলে ষ্টুডিঅ', মই দিনে ৰাতি ষ্টুডিঅ'তে থাকোঁ। ইনফেক্ট পূৰবদালৈ অহা কাম পূৰবদাই মোক দিয়ে কৰিবলৈ, বিৰাট মৰম কৰিছিলে, এতিয়াও মৰম কৰে। পূৰবদা তেতিয়া সেইখিনি সময়ৰ কিছুমান কাম মই ডেমো হিচাপে লৈ আহিছিলোঁ, ইয়াৰ বিভিন্ন মানুহক শুনাইছিলোঁ। তাৰ ভিতৰত দিগন্ত ভাৰতী আছিলে, আমাৰ পম্পম আছিলে, গৌৰৱ বনিয়া, অলপ দিনৰ আগতে তেখেত ঢুকাইছে। তেখেতে মোক সেইখিনি সময়ত যথেষ্ট সহায় কৰিছে মানে বিভিন্ন মানুহক মই সেই যিখিনি গান বনাইছিলোঁ তেওঁ বিভিন্ন মানুহক শুনাই। তেওঁ তেতিয়া ডি কনচেপ্ট বুলি ষ্টুডিঅ' এটা আছে, তাতে মোৰ বন্ধু কৌশিক, সিও কৰে, সেই কৌশিকৰ থ্ৰু দিয়ে মোৰ তেওঁলোকৰ লগত চিনাকি। তো তেওঁ বিভিন্ন মানুহক শুনাই যে ল'ৰাটো ডিব্ৰুগড়ৰ পৰা আহিছে, এই দেখোন কামবোৰ বেয়া নকৰে, দিগন্তদাকো কৈছে, কাৰোবাক কৈছে, লিটনদাহঁতকো কৈছে, কিবা যদি তহঁতৰ কাম থাকে তহঁতি দিব পাৰ এনেকুৱা। তো সেইখিনি সময়ত কিন্তু কাম আহিলেও প্ৰব্লেমটো হৈ গ'ল যে মোৰ ওচৰততো ছেটআপ নাই, মই ক'ত কাম কৰিম। সেইখিনি সময়ত পলাশ সূৰ্য গগৈ, ফেমাছ মিউজিক ডাইৰেক্টৰ, পলাশ দা আকৌ মানে বিৰাট হেৰি, মানে পলাশ দাক মই সেই কলেজত থকা দিনৰ পৰাই ভালকৈ জানো। পলাশ দা মানে খুব বেছি সাহস দিয়া মানুহ এটা। পলাশ দা এইখিনি সময়ত মোক কয়, তই চিন্তা নকৰিবি, মইতো ইমান দেৰিলৈ কাম নকৰোঁ। পলাশ দাই খুব কেজুৱেলি কয়তো কথাবিলাক, তই ইমান চিন্তা নকৰিবি, মইতো কেইটালৈকে কাম কৰোঁ, মই 9টা-10টালৈকে কাম কৰোঁ, তাৰপিছতো মই ওলাই যাওঁ, মোৰ কম্পিউটাৰত তই বহি কাম কৰিবি, মোৰ ছেটআপ, মোৰ কীবৰ্ড লৈ ল'বি, তই ফাইল দিবি। সেইখিনি সময়তে দিগন্ত ভাৰতীয়ে মোক মন যায় চিনেমাখনৰ 2টা গান কৰিবলৈ দিছে। কোন 2টা বনাইছিলা? ধীৰে ধীৰে হেৰাই যায়, ধীৰে ধীৰে, সেইটো মোৰ গুৱাহাটীলৈ আহি পেলাই এটা খুব প্ৰিয় গান। তাৰপিছত মিউজিক তোমাৰ আছিলে? সেইটো প্ৰগ্ৰেমিং মই কৰিছিলোঁ। ইমান ধুনীয়া গানটো, অলপ লেংদি আছিলে কিন্তু গান। নহয়, মন যায় গানটো দীঘল আছিলে। মন যায় যিটো টাইম, মন যায় মোৰো মন যায়, সেইটো গান দীঘল আছিলে। ধীৰে ধীৰে হেৰাই যায় এইটো নৰ্মেল লেংথৰ গান এটা। তো সেইটো গানৰ বহুত কাহিনী আছে। তাৰপিছত পলাশ দাইটো কৈ দিলে এইটো কথা, মোৰ বিৰাট ভাল লাগিলে, মই পলাশ দাৰ ছেটআপ লৈ কাম কৰিব পাৰিম। তাৰপিছত এতিয়া তেখেতো মিউজিচিয়ান, 10টা বজাত কাম শেষ কৰোঁ বুলি ক'লেও তেওঁতো শেষ কৰিব নোৱাৰে, তেওঁৰ নিজৰ কিছুমান কমিটমেণ্ট থাকে। আল্টিমেটলি কি হয়, তেওঁ প্ৰায় 1-1.5 মান বাজি যায় তেওঁৰ কামখিনি। মই ডিজচিত্ৰাত ৰাতিপুৱা 9 বজাৰ পৰা ৰেকৰ্ডিং কৰোঁ, 8-9 বজাৰ পৰা ৰেকৰ্ডিং কৰি মই ঠিক 10 বজাৰ আগে আগে তাত কাম সোনকালে শেষ কৰি, যিমানখিনি পাৰোঁ সোনকালে শেষ কৰি আহি মই ডি কনচেপ্ট ষ্টুডিঅ'ত থিয় হওঁ। তেতিয়া অলৰেডি ভিতৰত কাম চলি থাকে, মই বাহিৰত ৰৈ থাকোঁ, তেতিয়া কাম শেষ হ'ব, মই তেতিয়া সোমাম।
তাৰপিছত 1.5 মান বজাত 1-1.5 মান বজাত মেচিনটো নহয়, মেচিনটো কৌশিকে অপাৰেট কৰে, কাৰণ তেওঁলোকৰ তেতিয়া DAWটো মানে আমি ডিজিটেল অডিঅ ষ্টেচন ছফ্টৱেৰটো আমি কাম কৰোঁ, সেইটো তাত আছিলে লজিক। লজিকটো তেতিয়া প্ৰথম আহিছে, লজিকটো কোনো নাজানে, মই নিউজত কাম কৰিবা, লজিকটো মই নাজানো, কৌশিকে লজিকটো জানে। নিউজটো মেক্সিমামে ইউজ কৰে। তেতিয়া নিউজ মই যেতিয়া বম্বেৰ পৰা ঘূৰি আছো তেতিয়া নিউজ ভাৰ্জন 2 ওলাইছে, তো নিউজ তেতিয়া খুব নতুন তাৰ আগতে 2040 হাৰ্ডৱেৰ ৰেকৰ্ডাৰ বিলাক আছিল, 1680 2040 তাৰ আগতে স্কুল। তো কৌশিকো বেচাৰা সিও ৰাতিপুৱাৰ পৰা কাম কৰি থাকে, সিও শুই যোৱাৰ নিচিনা হয়। তেতিয়া মানে কি হয়, পলাশদাৰ কীবৰ্ডখন লওঁ, পলাশদাৰ কীবৰ্ডখন লৈ টোনখিনি যিবিলাক আমি ইনষ্ট্ৰুমেণ্টছ ইউজ কৰোঁ সেইবিলাক আমি লজিকৰ ইউজ কৰোঁ, কাৰণ লজিকৰ ইনষ্ট্ৰুমেণ্টছখিনি বৰ ধুনীয়া। তো সেই লজিকৰ টোনখিনি ল'বৰ কাৰণে মইতো লজিকটো নাজানো, কৌশিক সেইকাৰণে খাই থাকিব লাগে। তো সি বেচাৰে কি কৰে, সি কামখিনি কৰি থাকো সি শুই যায়, আৰু মানে মাজত মই ধৰক বোলে পিয়ানোখনে বজাইছো, 4 মিনিটৰ গান নহয়, পুৰা প্ৰথমৰ পৰা শেষলৈ মই বজাই যাম, যিখিনি মিডি ৰেকৰ্ড কৰিম সেইখিনি পিছত মই এডিট কৰি ল'ম। তো সেই 4 মিনিট কৌশিক শুই লওঁ, তাৰপিছত তাক মই জগাই দিওঁ, কৌশিক উঠা, শেষ হ'ল, নেক্সট মোক এটা পেচ দিয়া, ষ্ট্ৰিংছ এটা দিয়া বা কিবা এটা দিয়া, সি চাই মেলি দিয়ে। তেনেকে ৰাতিপুৱা 3-4লৈকে কাম কৰোঁ, যিখন কাম হয় আৰু মানে এইটো ক'ব বুজিয়ে পাইছো, মানে so much of hard work। আজি আমি যি যোজক দেখা পাইছো তাৰ বেকগ্ৰাউণ্ডত যে ইমান হাৰ্ড ৱৰ্ক আছে, মানে মানুহে চাকচেছ ষ্টৰিটো চাই ভাল পায় ন। তো ইয়াৰ ভিতৰত যে কিমানখিনি আজিয়ে গম পাইছো, মই তোমাক জানোৱে আগৰ পৰা, কিন্তু আজি এইখিনি কথা আজি জানিছো। কোৱাও নাযায় এইখিনি কথা, সাধাৰণতে আমাৰ যিবিলাক ইণ্টাৰভিউ কাৰণে মাতে, তাত মানে ভাল লগা কথাখিনিয়ে শুনিবলৈ ভাল পায়। তো এইখিনি বস্তু লৈ মানে মানুহ ইমান ইণ্টাৰেষ্টেড নহয়। আজি ময়ো ক'বলৈ প্ৰথম চাগে সুবিধা পাইছো, কৈ ভাল লাগিছে। তো তেনেকে গান হৈছিলে, কেইবাটাও গান হ'ল। তাৰপিছত ফাইনেলি এটা কম্পিউটাৰ কিনিলো। ইন টাইম মোৰ ৱাইফ পম্পী, তাই মোৰ সমগৰী, তো তাইও মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে, তো ঘৰৰ পৰা বিয়াৰ হেঁচা। তাইক মই কিন্তু পাইছো আমাৰ মেডিকেল পঢ়ি থাকোতে, তাই চাগে আমাৰ কলেজত প্ৰগ্ৰেম কৰিব পাইছে, তেতিয়া তাই দিব। তো তাৰপিছৰ পৰা তাই গুৱাহাটীলৈ গুচি আহিলে। তাই BEd কৰাৰ মই এটা মানে প্ৰলোভন দি পেলাই গুৱাহাটীলৈ অনা নিচিনা, ডিব্ৰুগড়ৰ পৰা যাতে দূৰত থাকো, মোৰ কণ্ট্ৰলত থাকে, মানে ল'ৰা আহিছে আজি সেই বস্তু মেনেজ কৰিব লাগে। কিন্তু তাই অহাৰ লগে লগে দায়িত্ব বাঢ়িল, কাৰণ আগতে মই অকলে চলিব লগা হৈছিলে। মই তেতিয়া মোৰ যিটো কলেজত মই যিটো মেচত আছিলো, সেই মেচটোতে বেলেগ ল'ৰা আছিলে, তাতে মই এখন বিচনা লৈ 500 টকা দিব লাগে, খোৱা বোৱাটো এনেও ষ্টুডিঅ'তে হয়, তেনেকে আছিলো। তাই অহাৰ লগে লগে ৰুম এটা দৰকাৰ হ'ল, তাই ৰুম এটা ল'লে, ঘৰৰ পৰা কিবা অলপ পইচা দিয়ে। তাইৰো মানে একেই আৰু দেউতাক বাগানত চাকৰি কৰিছিলে, গতিকে বহুত বেছি ৱেল-টু-ডু ফেমিলি নহয়, আৰু সেইখিনি সময়ত তাই মাষ্টাৰ ডিগ্ৰী অলৰেডি কমপ্লিট কৰিছে, BEdটো তাইতো মোৰ কাৰণেহে কৰিছে। সেইটো সময়ত তাইৰো এটা হেৰি এটা হয় যে মইতো ঘৰৰ পৰা কেনেকে পইচা, তো সেইটো এটা হ'ল, গতিকে সেইখিনি অলপ মিলাব লগা হ'ল। আমি মানে বাধ্যত পৰি আমি লিভিং ৰিলেশ্যন তাত থকা নিচিনা, কাৰণ দুটা বেলেগ ঘৰ আমি এফৰ্ড কৰিব, তেনেকে থাকিলো আমি। তাৰপিছত থাকোতে আকৌ তেতিয়া আকৌ পলাশদাৰ সন্মুখৰ বাৰটোত আমি থাকো, মানে পলাশদাৰ ঘৰটো এইটো, মোৰ ঘৰ এইটো। তেতিয়ালৈকে মোৰ কম্পিউটাৰ এটা হ'ল, 2.1 চিষ্টেম এটা চাবুফাৰ, দুটা স্পীকাৰ, এইবিলাক লৈ কাম কৰো। পলাশদাই মানে মাজে মাজে কাম কৰাত কেতিয়াবা ৰাতি 2টাই কাম কৰি থাকো, সি পেলাই কাম কৰি থাকো, মই পেলাই কাম কৰি থাকো। কেতিয়াবা মোৰ চাউণ্ডটো লাউড হৈ যায়, সি বাহিৰলৈ ওলাই পেলাই মোক পাহৰি নাযাওঁ, মোৰ চেটআপ লৈ কাম কৰিছিল, মাতিব সেইখিনি কথা যে পলাশদাৰ তাক পোৱাটো অলপ দিগদাৰ, কিন্তু খুব ভাল ৰিলেশ্যন। আৰু তেওঁ যথেষ্ট ষ্ট্ৰাগল কৰিছে, তেওঁ নিজৰ জীৱনতো যথেষ্ট ষ্ট্ৰাগল কৰিছে। তেওঁ ঢোল বজোৱাৰ পৰা আৰম্ভ কৰি কি কৰা নাই, গতিকে তেওঁ চাগে সেই ষ্ট্ৰাগল খিনিৰ হেৰিটো বুজি পায়, সেইকাৰণে সেইখিনি সময়ত তেওঁ ছাপোৰ্ট কৰিছে। কিন্তু পিছত আটাইয়ে ছাপোৰ্ট কৰিছে দেই, এনেকুৱা নহয়, অনুপমদাই মোক যথেষ্ট ছাপোৰ্ট কৰিছে। ইনফেক্ট মই যেতিয়া অনুপমদাৰ ষ্টুডিঅ' এৰিছো, তেওঁক খুব জমনি, মই অনুপমদাক বদলি কৰি পেলাই মানে কেনেকে কওঁ, মই চাকৰি পাইছো, যাব লাগে, তাত চেলাৰীটো ভাল, মই ভাবিছো যে মই যদি চাকৰিটো কৰি থাকো, চেলাৰীটো যদি ভাল লাগে, মই অলপ ভালকে মিউজিক কৰিব পাৰিম, কাৰণ ষ্টুডিঅ'ত মই সময় বেছি দিব লাগে, মোৰ নিজৰ মিউজিক কৰাটো কম হয়, ৰেকৰ্ডিঙৰ কাম বেছি। তো কওঁ কেনেকে, অনুপমদাই যথেষ্ট মৰম কৰে। অনুপমদাই এবাৰ মোক এটা শব্দ নাজানিব, সেইখিনি সময়ত অনুপমদাৰ মোৰ ওপৰত যথেষ্টখিনি ডিপেণ্ডেণ্ট আছিলে, কাৰণ ষ্টুডিঅ'টো নতুনকে চেটআপ কৰা, তেওঁ টেকনিকেলি ইমান বিশেষ গম পোৱা হোৱা নাছিলে, আৰু গোটেই মানে ষ্টুডিঅ'টো মানে লগোৱাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো প্লাগ, প্ৰত্যেকটো কেবল মইহে গম পাইছো। তো তথাপিও তেওঁ মানে এবাৰো তেওঁ নকলে যে তুমি ছেকেণ্ড এটা চিন্তা কৰি চোৱাচোন, মোৰ অকণমান অসুবিধা হ'ল, তেওঁ ডাইৰেক্টলি কৈছে নাই তুমি যোৱা, তুমি এইটো অপৰচুনিটি তুমি মিছ কৰিব নোৱাৰা। সেইধৰণে
ভাল ভাল মানুহ পাইছোঁ লাইফত। হয় হয় আপোনাৰ ইমানখিনি ধৰক আপুনি কষ্ট কৰিব লগা আছে বা ষ্ট্ৰাগল কৰিব লগা আছে, তো তাৰ মাজত আপোনাৰ এইটো থট আহিছে যে নাই মই এইখিনি গিভ আপ কৰোঁ, এৰি দিওঁ, এনেকুৱা আহিছে? তেনেকুৱা গিভ আপ কৰোঁতে বহা নাই, ফ্ৰাষ্ট্ৰেশ্যন ডেফিনেটলি আহিছে। যে কি কৰি আছো এনেকে সেইটো এটা আহিছে যে মই কি কৰিব লাগে, মই কি কৰিবলৈ বিচাৰি আছো, মই কি বিচাৰো, মই মিউজিক কিহৰ কাৰণে কৰিব লাগিছে, মই ইমানখিনি ষ্ট্ৰাগল কিয় কৰিলোঁ, তাতকে হয়তো আধা ষ্ট্ৰাগল কৰা হ'লে মই যদি মোৰ এডুকেশ্যনটো যদি কমপ্লিট কৰিলোহেঁতেন, মই যদি মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰিলোঁ বা এংগেজমেণ্ট কিবা এটা কৰিলোহেঁতেন বা CA কাৰ্যকৰী কৰিলোহেঁতেন, কি হওক, তো তেতিয়া হয়তো মোৰ লগৰখিনিকো মই দেখোঁ তেওঁলোকে যথেষ্ট ভাল অৱস্থাত মোতকৈ সেইখিনি হ'ব। তো কেতিয়াবা ভাব হয় মই এইখিনিয়ে যদি কৰিবলৈ আছিলে মই এইটো কিয় কৰিলোঁ, কিন্তু তেতিয়া তাৰপিছতো নিজকে আকৌ বুজাওঁ যে নহয় মই অকল বেয়াখিনি চাই থাকিলে নহ'ব, ভালখিনি চাব লাগিব। তোমাৰ জাৰ্নি দীঘল, তোমাৰ জাৰ্নি লক্ষ্য বহুত আগত আছে, অলপতো টাইম লাগিব, টাইম দিব লাগিব। আৰু সেই আৰু ফেইলাৰ ষ্টৰী, ছাকচেছ বহুত শুনিলোঁ আৰু জাৰ্নি শুনিলোঁ, কিন্তু ফেইলাৰ ষ্টৰী আমাক লাগে আমাৰ দৰ্শকৰ কাৰণে, কাৰণ মই ভাবো যে এই অনুষ্ঠানটোৰ পৰা মানুহে এইটো ৰিয়েলিষ্টিক ফিল পাব লাগিব যে ফেইলাৰ কৰিলেও হ'লেও হাৰি যাব নালাগে। প্ৰতিজন ছাকচেছফুল মানুহৰ আৰু এজন ফেইলাৰ থকা মানুহ থাকে। সেইটো কাৰণে দুই এটা যিকেইটা তোমাৰ মনত লাগে চিগনিফিকেণ্ট যে ফেইলাৰ বহুতেই আছে, প্ৰত্যেকটো ক্ষেত্ৰতে বুজি পাইছোঁ। হয়, মিউজিকৰ ক্ষেত্ৰত মিউজিকৰ মানে প্ৰত্যেকটো ষ্টেপতে মানে আপোনাৰ আচলতে ফেইলাৰটো নহ'লে শিকাও নাযায়। ফেইলাৰ ইজ এ পাৰ্ট অফ ছাকচেছ। মানে কয় যে ফেইলাৰ যদি আপুনি যদি ফেইল কৰা নাই তাৰমানে আপুনি চেষ্টাই কৰা নাই, আপুনি এলেহুৱা। কালি ৰাতিৰ এটা ইনচিডেণ্ট, মই ষ্টুডিঅ'ৰ পৰা ঘূৰি আহি জাষ্ট ঘৰত গান শুনি আছোঁ, এনেই 2-3টা গান শুনা যায়। কালি গানটো শুনিলোঁ, খুব পপুলাৰ গান এটা, এক ছেকেণ্ড মই গানটো উলিয়াই লৈছিলোঁ আচলতে পাহৰি থাকিলোঁ। অজনবী কৌন হ তুম, লতা মংগেশকাৰ, খুব পপুলাৰ গান, আমি চবেই শুনিছোঁ। তো কিবা কাৰণত মোৰ চিনেমাখনৰ নামটো মনত পৰা নাছিলে, তো চিনেমাখনৰ নামটো বোলো কি আছিলে চাওঁচোন। তাৰপিছত কাভাৰখন যেতিয়া মই চালোঁ, এইটো স্বীকাৰ কিয়া মেনে বুলি এখন চিনেমা, হয়তো চাগে পপুলাৰ হ'ব পাৰে নাজানো, কিন্তু মোৰ চোৱা যেন ভাৱ হোৱা নাই বা মই ইমান বেছি নামো শুনা নাই সেইখিনি সময়ৰ বাকীবিলাক চিনেমাৰ সময়ত। কালি মই তাকে ৱাইফক কৈ আছোঁ যেতিয়া মানে যে বোলো মোৰো ক্ষেত্ৰতো চাগে তেনেকুৱাই হ'ব, 50 বছৰমানৰ পিছত মানুহে চাগে ক'ব এই পৰাণ বৰকটকী বোলে এজন মিউজিক ডাইৰেক্টৰ আছিলে, গানবিলাক ভালেই কৰিছিলে, চিনেমা কৰিলে কিবা কেইখনমান, গানবিলাক ঠিক আছে, কিন্তু চিনেমা মানুহটো নামো নুশুনিলোঁ, চিনেমাবিলাকো নেদেখিলোঁ, কি বা হ'ল। সেইটো এটা মোৰ মানে খুব, নামটো বাৰু মানুহে শুনিছে, কিন্তু এতিয়া শুনিছে, 50 বছৰৰ পিছত হয়তো তেনেকুৱা হ'ব পাৰে বা হ'বই চাগে, কাৰণ যিটো ফাষ্ট চেঞ্জিং আৰু হেৰি যিটো আহিছে, কিন্তু গানবোৰতো ক'ৰবাত না ক'ৰবাত হয়তো থাকিব বুলি ভাবিছোঁ। তো সেইটো এটা মোৰ বিৰাট ডাঙৰ দুখ, ফেইলিয়াৰ মানে ক'ব বিচৰা, মানে ফেইলিয়াৰৰ কথা ক'ব যাওঁতে যে যিখিনি সময়ত মানে খুব বেছি ভাল চিনেমা মই এক্সপেক্ট কৰি আছিলোঁ কৰিম বুলি, সেইখিনি সময়ত বৰ্তমানলৈকে দেই, আজিৰ ডেটলৈকে মই কৈছোঁ, তেনেকুৱা ধৰণৰ চিনেমা খুব কম পাইছোঁ বা একেবাৰে পোৱা নাই বুলি ক'লেও ভুল নহ'ব চাগে। মানে আফটাৰ অহেতুক ছবিখন, অহেতুকখন খুব ধুনীয়া আছিল, অহেতুক ছবিখন তাকে গানখিনি বৰ ধুনীয়া আছিল, গানো ভাল হৈছিলে, চিনেমাখনো ভাল হৈছিলে। তুমি ক'লা মন যায় এখন মোৰ সংগীত পৰিচালনা নহয়, সেইখন মোৰ সংগীত ব্যৱস্থাপনা, দিগন্ত ভাৰতীৰ সংগীত পৰিচালনা। মোৰ সংগীত পৰিচালক হিচাপে মই কৈছোঁ, সংগীত পৰিচালক হিচাপে এতিয়ালৈকে প্ৰায় 6-7খনমান ছবিটো কৰিলোঁ, 8খনমান ছবিয়ে কৰিলোঁ, আৰু বেকগ্ৰাউণ্ড স্ক'ৰ মিলাই পেলাই 12-15খনমান ছবি এতিয়ালৈকে হৈছে। মানে ৰিচেণ্ট ৰত্নাকৰৰ বেকগ্ৰাউণ্ড স্ক'ৰলৈকে, ৰত্নাকৰ তুমি কৈছা, বেকগ্ৰাউণ্ড স্ক'ৰ মই কৰিছোঁ, মিউজিক জুবিন গাৰ্গে কৰিছে, সংগীত। কিন্তু ক'ৰবাত মানে সংগীত পৰিচালক হিচাপে মই যেনেকুৱা ধৰণৰ হেৰি পাম বুলি মানে মই নিজে মানে ভাবোঁ যে মই যিটো ডেলিভাৰ কৰিব পাৰিম বুলি নিজৰ ওপৰত এটা কনফিডেঞ্চ থাকে ন, যে মন যায় কৰিবলৈ, সেই তেনেকুৱা ধৰণৰ বস্তু এটা অহেতুকৰ পিছত মই খুব বেছি তেনেকুৱা ধৰণৰ সুবিধা এটা পোৱা নাই। আৰু মানুহৰ এটা ক্ৰিয়েটিভ পিৰিয়ড এটাও থাকে ন, যে গোটেই লাইফটোতো মানুহ এজন সমানে ক্ৰিয়েটিভ হৈ থাকিব নোৱাৰে। এইটো তুমি, মই অকণমান মাজতে কৈছোঁ, তোমাৰ যিটো টেলেণ্ট আছে আৰু আমাৰ হিউমেন ব্ৰেইনটো পৃথিৱীৰ একমাত্ৰ অৰ্গেন যিটো মানে যিমানে ইউজ কৰা যায় সি আৰু শ্বাৰ্প হৈ গৈ থাকে। গতিকে ক্ৰিয়েটিভিটিটো মই বুজি পাইছোঁ যে এইটো এটা অলপ ভাৱনাত্মক হিচাপে তুমি কথাটো কৈছা, বাট আফটাৰ অল এট দ্য এণ্ড অফ দ্য ডে ইট ইজ অলছ' এন স্কিল।
হয় হয় ডেফিনেটলি মই এগ্ৰি কৰোঁ আপোনাৰ লগত আৰু ক'ৰবাত চাগে তোমাৰ এইটো হেৰাই নাযায় মেচিয়ৰ 50 বছৰ পৰানে মিউজিক কৰক বিচাৰোঁ নাই সেইটো মই কৰিম আৰু ডে বাই ডে মই মেচিয়ৰ্ড হৈ যাম মই সেইটো জানো যে মোৰ কম্প'জিশ্যনবিলাকো মেচিয়ৰ্ড হ'ব কিবা হ'ব কিন্তু মই সেই বয়সটোত যিটো মিউজিক কৰিছিলোঁ বা আজিৰ বয়সটোত মই যিটো মিউজিক কৰি আছোঁ সেইটোত যিটো স্পণ্টেনিয়াছ যিটো হেৰিটো আছে সেইটো হয়তো আজিৰ পৰা 10 বছৰৰ পিছত নাইকিয়া হৈ যাব তেতিয়া হয়তো যেতিয়া তুমি এইটো ভাবিবা তেতিয়া নাইকিয়া হ'ব আৰু যদি ভাবা যে আই এম ষ্টিল দ্য চেম বিকজ পৃথিৱীৰ আটাইতকৈ ডাঙৰ ক্ৰিয়েটিভ আৰ্টিষ্ট পাবলো পিকাছ'ই 85 ইয়াৰ্ছলৈকে ছবি আঁকি গতিকে নিশ্চয় এইটো তেওঁলোক বাৰু অকণমান এক্সেপশ্যনেল নাই ডেফিনেটলি মই পজিটিভলি ভাবিম কিন্তু মই সেইটো এইটো কাৰণে কৈছোঁ আপুনি যিহেতু ফেইলিয়াৰৰ কথাটো কৈছে মই নুলুকুৱাকৈ কৈছোঁ কথাটো সাধাৰণতে মানে ফেইলিয়াৰবিলাক আমি লুকুৱাই ৰাখিবলৈ ভাল পাওঁ ন চবে মই নুলুকুৱাকৈ কৈছোঁ যে সেইটো চাগে মোৰ এতিয়ালৈকে বৰ্তমান সময়লৈকে মই সেইটো মোৰ এটা সৰু ফেইলিয়াৰ এটা বুলি ভাবিম মানে ডাঙৰ ইম্পেক্ট আছে সেইটোৰ মই সেইটো ক'ম যে মই যেনেকুৱা ধৰণৰ চিনেমা কৰিম বুলি ভাবিছিলোঁ আফটাৰো সেইটো তেনেকুৱা ধৰণৰ চিনেমা মই এতিয়ালৈকে কৰিব পৰা নাই য'ত মই নিজকে নিজে ছেটিছফাই কৰিব পাৰোঁ এজ এ মিউজিক ডাইৰেক্টৰ বা মই জাষ্টিফাই কৰিব পাৰোঁ যে মই ভাল কাম কৰিছোঁ তেনেকুৱা দিনো আহি যাব ক'ৰবাত মিলিবগৈ ডেফিনেটলি কাৰণ সেইটো অকল মোৰ কথা নহয় সেইটো এণ্টায়াৰ ইণ্ডাষ্ট্ৰিটোৰে কথা কাৰণ গোটেই ইণ্ডাষ্ট্ৰিটোৰে সেইটো অৱস্থা চলি আছে য'ত আমাৰ প্ৰডাকশ্যনেই ইমান কম হৈ আছে তো আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিত বছৰত কেইখন চিনেমা ওলায় এতিয়া অলপ বেছিকৈ ওলোৱা হৈছে আগতেতো খুব কমেই আছিলে অহেতুকৰ সময়ততো 5-6খনমান চিনেমা ওলাইছিল চাগে বছৰটোত বহুত কম তেনেকুৱা আছিলে চাগে মই একজেক্ট হিচাপটো নাজানিম হয়তো ইফাল সিফাল হ'ব পাৰে সেইটো বিষয়ত বাণীদাহঁতে খুব ভালকৈ জানিব তেওঁলোকে বহুত দিন ধৰি কাম কৰি আছে এতিয়া ওলায় এতিয়া যথেষ্ট সংখ্যক চিনেমা ওলায় ৰিলিজো হয় এতিয়াও আজিৰ দিনত আমি কথা পাতি থকা অৱস্থাত 2খন চিনেমা চলি আছে এখনত মই গান কৰিছোঁ প্ৰতিশ্ৰুতি আৰু এখন জিয়া বুলি ছবিখন সম্বৰদাই মিউজিক কৰিছে তো সেইফালৰ পৰা চাবলৈ গ'লে আমি যথেষ্ট মানে ভাল এটা হেৰি আহিছোঁ লাহে লাহে আহিছোঁ আৰু তেনেকৈ থাকিলে হয়তো ভাল চিনেমা হৈ থাকিব বা হেৰি হ'ব কিন্তু এইখিনি সময়তে যদি মই কাম কৰি ল'ব পাৰিলোহেঁতেন মানে এই পিৰিয়ডটোত তেতিয়াহ'লে মই চাগে সেইটো অকণমান মানে মই বেছি ভাল পালোহেঁতেন চ' সেইটো মই জাষ্ট ফেইলিয়াৰ একজেক্টলি নহ'লেও মই মানে তাৰ লগত মানে যোগ দি পেলাই মই কথাটো ক'বলৈ বিচাৰিছোঁ যে এইটো হয়তো মানে আজিৰ পৰা আৰু 10 বছৰ পিছত হয়তো মোৰ এটা ফেইলিয়াৰ বুলি মই ক'ব লগা যাতে নহওক তাৰমানে মই সেইটোৱে মনৰ পৰা বিচাৰিছোঁ কিন্তু এতিয়ালৈকে যিটো মানে ট্ৰেণ্ডত গৈ আছোঁ মই সেইটো মানে ক'ৰবাত মোক মনটোত অকণমান কষ্ট দি আছোঁ যে মই কষ্ট এটা পাই আছোঁ মানে ভিতৰৰ পৰা যে মই সেইটো কৰিব পৰা নাই বা মই সেই সুবিধাটো পোৱা নাই আৰু তাৰ পিছৰ আটাইতকৈ ডাঙৰ ফেইলিয়াৰটো হ'ল মই মাজতে এটা অদ্ভুত পৰিকল্পনা কৰি পেলালোঁ যে ৰাসৰ এটা ডিজিটেল ডকুমেণ্টেশ্যন আমাৰ যিটো পৰম্পৰাগত ৰাস খুব মিউজিকেল হয় ন বস্তুটো গানৰ মাধ্যমেৰে গোটেই বস্তুটো হৈ থাকে তাতে আমাৰ মুখা শিল্পৰো হেৰি আছে মুখা ইউজ কৰা হয় তো মই ভাবিলোঁ যে ডিজিটেল প্লেটফৰ্মত যিহেতু মই নিজে এটা প্লেটফৰ্ম এটা আছে তো মই বোলো মোৰ নিজৰ প্লেটফৰ্মটোৰ কাৰণে মই এইটো কণ্টেণ্ট হিচাপে ডেভেলপ কৰোঁ আৰু সেইটোৰ এটা মানে আৰ্কাইভেল ভেলু এটাও থাকিব যে আজিৰ পৰা বোলে ইমান বছৰৰ পিছত কোনোবাই যদি সেই বিষয়টোৰ ওপৰত কিবা ৰিচাৰ্চ কৰিব বিচাৰে তো তেওঁ এটলিষ্ট প্ৰপাৰ 4K ৰিজলিউশ্যনত এখন ৰাস মানে প্ৰপাৰলি ডকুমেণ্টেড এখন ৰাস এখন দেখিবলৈ পাব সেইটো কৰিবলৈ প্ৰায় নিজৰ পকেটৰ পৰা কেইবা লাখো টকা খৰচ কৰিলোঁ কৰি মেলি সম্পূৰ্ণ কৰি পেলালোঁ প্ৰজেক্টটো শ্বুটিঙো হৈ গ'ল বিভিন্ন বেমেজালিৰ মাজেৰে প্ৰায় আমি 1.5 মাহমান সময় গোটেই টীমটোৱে অদ্ভুত ধৰণে কষ্ট কৰিলোঁ বহুত মানুহ জড়িত হৈ আছে তাৰ লগত মই এজনৰ নাম ক'লে ইজনৰ নাম নোকোৱা হ'ব গতিকে নামবোৰ নকম বহুত মানুহ জড়িত হৈ আছে মানে এখন চিনেমাত যিমান মানুহ জড়িত হৈ থাকে অলমষ্ট কিমান আৰু সেইটো মোৰ এটা ডাঙৰ ফেইলিয়াৰ সেইখন মই ৰিলিজ কৰিব নোৱাৰিলোঁ কিহৰ কাৰণে মানে গোটেইখিনি হৈ আছে মই জাষ্ট এডিটটো কৰিলেই হয় আচলতে কিন্তু মোৰ মনটো নোযোৱা হৈ থাকিলে মানে কিবা এটা এনেকুৱা ধৰণৰ ইনচিডেণ্ট হ'ল য'ত মোৰ মনটো ভাঙি গ'ল মানে কামটো কৰি থকা অৱস্থাতে আৰ্টিষ্টবিলাক অকণমান খেয়ালি মনৰ মানুহ মোৰ এতিয়া মোৰ হাৰ্ড ড্ৰাইভকেইটাত মোৰ গোটেই বস্তুটো আছে ইনফেক্ট কণ্টেণ্টটো আছে এটা পৰ্চন এডিটো হৈ আছে বাকী হৈ আছে ইয়াতে তুমি যিটো মহান উদ্দেশ্য এটা লৈ কৰিছিলা যে অসমীয়া এইটো আমাৰ সংস্কৃতিৰ এটা বস্তু ন ওতঃপ্ৰোত অংগ মিউজিকেল এতিয়া ৱেষ্টত মিউজিকেল বুলি মুভিয়ে বনাই দিয়ে ঠিক আছে ঠিক তেনেকৈ আমি এইটো এটা মুভি নহ'লেও এটা মিউজিকেল এটা হেৰি তুমি বনাইছা এইটো কেন বি শ্ব'কেছ টু হোল ৱৰ্ল্ড গতিকে আমি এইটো আমাৰ ফালৰ পৰা অনুৰোধ থাকিল হেল্থি কাষ্টৰ পৰা যে এইটো
যেতিয়া তোমাৰ মন যাব এই ফাইনেল কাম সেইটোৰ পৰা মই যেতিয়া অভাৰকাম কৰিব পাৰিম মই তেতিয়া ডেফিনেটলি তেতিয়া ৰিলিজ তুমি মই সেইকাৰণে বস্তুটো ডিলিট কৰি পেলোৱা নাই মোৰ ওচৰতে ৰাখিছোঁ এক্সেক্টলি ডিলিট কৰি পেলোৱাৰ কথাও নাই কাৰণ এইটোত বহুতখিনি মানুহৰ কষ্ট জড়িত হৈ আছে যদিও মই যেনেকে বৰগীতৰ প্ৰজেক্ট এটা কৰিছিল এইটো নিশ্চয় তেনেকুৱা ভাল হ'ব বুলি মোৰ আশা গৈছে অনুৰাগৰ প্ৰজেক্টটো অকণমান বেলেগ তেওঁ ধৰি লওক আপোনাৰ ৱেষ্টাৰ্ণ চিম্ফনিৰ লগত অৰ্কেষ্ট্ৰাৰ লগত হেৰিখিনি হেৰি কৰিছে সেইটো তেওঁ গ্ল'বেল অডিয়েঞ্চৰ ওচৰলৈ লৈ যোৱাকৈ আমাৰ বস্তুটোৰে প্ৰেজেণ্টেশ্যনটো অকণমান মডাৰ্ণ আধুনিক ধৰণে বা বেলেগ ধৰণে হৈছে মোৰ ক্ষেত্ৰত হৈছিলে কি যেনেকৈ একদম জেনুইন ফৰ্মত যিটো আছে মই সেইটোকে ডকুমেণ্ট কৰিব খুজিছিলোঁ সেইটো দৰকাৰ আছেতো সেইটো শংকৰদেৱৰ সৃষ্টি বস্তু আমি আল্টিমেটলি ইউটিউব ইজ ৱৰ্ল্ড ৱাইড এক্সেক্টলি তো সেইটো এটা মোৰ মই ফেইলিয়াৰ বুলি ক'ম যিহেতু মই এতিয়ালৈকে ৰিলিজ কৰিব পৰা নাই মই সেই মেণ্টেল বেৰিয়াৰটো অভাৰকাম কৰিব পৰা নাই সেইটো আমি এই ক'ভিডৰ আগে পিছে 2 বছৰ 3 বছৰমান হ'ল তো ইমানো বেছি পুৰণি হোৱা নাই তো সেইটো ৰিচেণ্ট ফেইলিয়াৰকেইটাৰ ভিতৰত এটা তাৰপিছত আৰু এটা ফেইলিয়াৰ ক'বলৈ গ'লে মাজতে মই এটা টিভি চেনেল তাৰ কিছুমান ডাবিঙৰ প্ৰজেক্ট লৈছিলোঁ এইবিলাক হেৰি আছিলে মানে আমাৰ এই সৰু ল'ৰা ছোৱালীৰ কাৰ্টুন ছিৰিজ কিছুমান অসমীয়াত তেওঁলোকে কৰিছিলে তো তাতো তেনেকুৱা হ'ল বৰ ধুনীয়াকৈ কামটো আগবাঢ়ি গৈ আছিলে চব চলি আছিলে সেইটো সেই ক'ভিডৰ সময়খিনিতে আচলতে সেই সময়খিনিয়ে তেনেকুৱা আছিলে নেকি চাগে খুব ডিপ্ৰেছিং আছিলে গোটেই বস্তুবিলাক অলপতে মনটো বেয়া লাগে কিবা হয় কিবা নহয় তো সেই সময়তো সেই কামটো কিবা এটা কথাত মোৰ মনটো বেয়া লাগি পেলাই মই কামটো বাদ দি দিলোঁ তো কামটো তুমি অকণমান খেয়ালি মনৰ মানুহ যথেষ্ট বেছি তেতিয়াই গম পাইছোঁ মানে মোৰ সাধাৰণতে মই মানে নিজকে কণ্ট্ৰল কৰি ৰাখোঁ মই যিমান পাৰোঁ মানে কম্প'জ হৈ থাকিবলৈ যত্ন কৰোঁ কিন্তু যেতিয়া কিবা এটা কথাই বহুত বেছি হিট কৰি দিয়ে তেতিয়া মই তেতিয়া যিটো ডিচিশ্যন লওঁ সেইটোত মই কিন্তু মানে হেৰি হৈ থাকোঁ যে মই নকৰোঁ বুলি ক'লে মই নকৰোঁ সেইটো মোক কোনেও কৰাব নোৱাৰে আৰু যদি কৰিম বুলি কওঁ কিবা এটা মই এজ এ ডক্টৰ আমি অলপ চাইক'লজিৰ কথা জানো সেই হিচাপত মই কৈছোঁ কেন ইউ থিংক আদাৰৱাইজ যে মই এনেকৈ কৰিলে মই এইটো নকৰোঁৱেই বা এইটো কিন্তু আজিকালি মই চেঞ্জ হ'লোঁ এনেকৈ ভাবিব পাৰি নেকি এতিয়া মই চেঞ্জ হৈছোঁ এইটো যদি ভাবিব পাৰা তেতিয়া তোমাৰ চব কাম হৈ আহিব সেইটোৱে এতিয়া মই চেঞ্জ হৈছোঁ এতিয়া মই যথেষ্টখিনি চেঞ্জ হৈছোঁ সেইটো এটা ফেজ গৈছে মোৰ মাজত লাইফৰ তাৰপিছত মই বহুতখিনি চেঞ্জ হৈছোঁ সেইটো এটা ফেইলিয়াৰ গৈছে মোৰ আৰু ফেইলিয়াৰ এটা বেণ্ড আছিলে আমাৰ বেণ্ডটো খুব ধুনীয়াকৈ ষ্টাৰ্ট কৰিলোঁ এটা থিম লৈ পেলাই অকণমান বেলেগ ধৰণৰ আমি মানে হেৰি সেই আপোনালোকে এটা শ্ব'ৰ কথা চাগে শুনি গম পাব পাৰে DY মেডলি বুলি এটা প্ৰগ্ৰেম এটা হৈছিলে মই এইটো সুধিম বুলি ভাবিছিলোঁ এক্সেক্টলি খুব পপুলাৰ হৈছিলে সেই DY মেডলিৰ প্ৰগ্ৰেমটোৰ আলম লৈ আমি তেতিয়া DY মেডলি কনচাৰ্টছ আৰম্ভ কৰিছিলোঁ কনচাৰ্টছটো মানে আমি কি যে আমিতো টিভিতে দেখি থাকোঁ আৰু সেইখিনি সময়ত তাৰমানে আজিকালি সেইবিলাক বস্তু আহিছে চাউণ্ড ছিষ্টেমটো খুব ধুনীয়া হয় লাইটছৰ কাৰবাৰ থাকে পিছফালে LED প্ৰজেকশ্যনছ থাকে কিবা থাকে মানে মানুহে এটা আপোনাৰ এম্বিয়েঞ্চ এটা আৰু এটা এক্সপিৰিয়েঞ্চ অকল আপুনি গান শুনাই নহয় আপুনি গোটেই বস্তুটো এক্সপিৰিয়েঞ্চ কৰে সেই বস্তুটো এতিয়া খুব পপুলাৰ হৈছে আমি সেইটো 2011 চনত কৰিবলৈ চেষ্টা কৰিছিলোঁ খুব লিমিটেড ৰিচৰ্চেছ লৈ পেলাই মানে লাইভ বেণ্ড এটা বেলেগ জেগালৈ গুচি যাব পাৰে আমি গুচি যাওঁ আমাৰ লগত তেতিয়া লাইট কেৰি কৰোঁ আমি যথেষ্টখিনি লাইট কেৰি কৰোঁ জেনেৰেটৰৰ পৰা আদি কৰি গোটেইখিনি বস্তু কেৰি কৰি যথেষ্ট ডাঙৰ এইটো নিশ্চয় বিহুৰ প্ৰগ্ৰাম নহয় অন্য আমি কনচাৰ্ট হিচাপে কৰিছিলোঁ DY মেডলি কনচাৰ্ট হিচাপে পিছত আমি বিহুৰটো শ্ব' কৰিছিলোঁ কিন্তু আমাৰ ফৰ্মেটটো একে ৰাখিছিলোঁ আমাৰ ছিংগাৰে আছিলে প্ৰায় 8জন মানকৈ তো বিভিন্ন ছিংগাৰ তো তেওঁলোকৰ পৰা বেলেগ ধৰণৰ গান শুনে গোটেই মানে এটা পূৰা কৰিঅ'গ্ৰাফড এটা শ্ব' মানে গম পাইছোঁ যিটো হেৰি আছিলে সেই বস্তুটো বৰ ধুনীয়াকৈ হৈছিলে গোটেই বস্তুটো খালি চাগে অকণমান সময়টো বেছি সোনকালে হৈ গ'ল নেকি আমি বেছি আগতে কৰি দিলোঁ চাগে তো চেলেঞ্জেছ বহুত বাঢ়ি গ'ল মানে আমাৰ যিটো এক্সপেঞ্চ হয় সেই এক্সপেঞ্চটো আমাৰ নোলায় নিজৰ পকেটৰ পৰা পইচা দিব লগা হয় কিবা হয় এনেকুৱা ধৰণৰ কিছুমান কাম খেলিৰ কাৰণে সেই বস্তুটো বন্ধ কৰি দিব লগা হ'ল এতিয়া যেতিয়া মই নতুন কনচাৰ্টছবিলাক চাই আছোঁ বাহিৰৰ আৰ্টিষ্ট যেতিয়া 2-এজনক দেখি আছোঁ বা বাহিৰলৈ গৈছোঁ শ্ব' চাবলৈ কনচাৰ্ট চাবলৈ তেতিয়া মই দেখিছোঁ যে আমি দেখোন এইখিনি কাম 2011 চনতে যদি কণ্টিনিউ কৰিলোহেঁতেন এতিয়ালৈকে চাগে আমি আৰু বেলেগ লেভেলত থাকিলোহেঁতেন এতিয়াতো লাইভ গ্ৰাফিক্স ইণ্টিগ্ৰেশ্যন আহি গ'ল আপোনাৰ লাইভ শ্ব'ত এয়াৰ মানে যিটো গুৱাহাটী শ্ব' কৰি গ'ল সেইটোত আপোনাৰ যিখিনি আমি যিটো এক্সপিৰিয়েঞ্চ কৰিছোঁ তেনেকুৱা ধৰণৰ বস্তু হয়তো তেতিয়াৰ পৰা চাগে কৰি থকা হ'লে সেইটো লেভেলত নহ'লেও আমি তাৰ ওচৰে পাঁজৰে কিবা এটা যোগাৰ আমি উলিয়ালোহেঁতেন এনে অসমীয়া মানুহ যোগাৰ উলিওৱাত ভাল আমি সেইটো ধৰণে নকৰিলে আমি তেনেকুৱা ধৰণৰ কাম এটা হয়তো এতিয়া চাগে কৰিব পাৰিলোহেঁতেন এনেও তোমালোকে যি সময়ত যিটো DY মেডলি কৰিছিলা সেইটো চাগে অসমত এনেকুৱা ধৰণৰ প্ৰথম প্ৰগ্ৰেম আছিলে মিউজিক তেনেকুৱা ধৰণৰ প্ৰথম প্ৰগ্ৰেম আছিল তাৰপিছতে আমি 2-এটা দেখিছোঁ কিন্তু DY মেডলি এতিয়ালৈকে যিমান দিন চলিছে বাকীবোৰ ইমান দিন লাষ্টিং কৰা নাই
দুটা ছিজন কমপ্লিট কৰিছোঁ ভালকৈ গৈছে কিন্তু দুটা ছিজন আৰু সেইটো মতে মানে কিছুমান নতুন আৰ্টিষ্টো তোমালোকে উলিয়াই আনিলা যে গোটেইখিনি অলমষ্ট নতুন আৰ্টিষ্টেই আছিলে গোটেইখিনি অলমষ্ট নতুন সেইখিনি ষ্টাৰ বনি গ'ল সেইখিনি সময়ত এক্সেক্টলি সেইটো এটা বহুত ডাঙৰ কথা আছিলে সেইটো এই কনচেপ্টটো কেনেকৈ আহিছিলে DY মেডলি DY মেডলি কনচেপ্টটো আচলতে সেইখিনি সময়ত মই বিগ FM-ত কাম কৰি আছোঁ সেইখিনি সময়ত কোক ষ্টুডিঅ' পাকিস্তান আৰম্ভ হৈছিল ইণ্ডিয়াত তেতিয়ালৈকে কোক ষ্টুডিঅ' ষ্টাৰ্ট হোৱা নাছিলে সেইখিনি সময়ত মোৰ বছ আছিলে ৰোচক কোহলি তেখেত এতিয়া খুব ফেমাছ কম্প'জাৰ এই ৰিচেণ্ট চিনেমাবিলাকত যথেষ্টখিনি কাম কৰিছে তেওঁ এই পানী দা ৰং দেখ কে গানটো যদি শুনিছে তো সেইবিলাক চব তেওঁ কম্প'জিশ্যন আয়ুষ্মান খুৰানাৰ চিনেমাবিলাকত মেক্সিমাম তেওঁ কাম কৰে তো ৰোচক কোহলি আছিলে মোৰ বছ সিও গুৱাহাটীত নহয় বম্বেত মানে কৰ্পৰেট অফিচৰ মানে মোৰ নেশ্যনেল প্ৰগ্ৰেমিঙত আছিলে আৰু তেতিয়া আমাৰ ধীৰজ কুমাৰ বুলি মোৰ এজন ক্ৰিয়েটিভ হেড আছিলে তেখেত কোম্পানীটোৰ তেওঁ খুব মানে মিউজিকেলি হেৰি আৰু তেওঁ খুব এক্সপ্ল'ৰ কৰে তো ধীৰজ কুমাৰে কি কৰিছিলে মোক দেখুৱাবৰ কাৰণে পাকিস্তান কোক ষ্টুডিঅ'ৰ কিছুমান এপিছড তেওঁ ডাউনলোড কৰি মেলি থৈ দিছিলে এদিন মানে আমাৰ ছেশ্যন আছিলে মিটিং আছিলে অফচাইড মিটিঙৰ শেষত কৈছে তই অলপ দেৰি বহ তোৰ লগত মোৰ বেলেগ এটা কথা আছে তোক কিছুমান বস্তু দেখাব আছে ৰোচক ধীৰজ আৰু মই বহি পেলাই ধীৰজ আৰু ৰোচকে এইখিনি বহুতবাৰ চাইছে সিহঁতি মোকো মানে বিৰাট ভাল পায় মোক মানে মই সেইটো বস্তুত ইণ্টাৰেষ্টেড হ'ব পাৰিম বুলি ভাবি পেলাই সিহঁতি মোকো দেখুৱালে চাই পেলাই মই খুব বেছি ইনস্পায়াৰ্ড হ'লোঁ এনেকুৱা ধৰণৰ কাম দেখোন কৰিব পাৰি আৰু আমি যিহেতু ফ'ক মিউজিকত ইমান বেছি ৰিচ অসম বা নৰ্থ ইষ্ট তো আমিতো ডেফিনেটলি কৰিব পাৰোঁ তো তেনেকুৱা ধৰণৰ আইডিয়া এটা সেইখিনি সময়তে আহিলে ঠিক একে সময়তে আমাৰ বাণী দাস অহেতুক ছবিৰ যি পৰিচালক বা তেখেতৰ নামেই তেখেতৰ পৰিচয় আচলতে বাণী দাস চবেই চিনি পাওঁ বাণী দাই সেইখিনি সময়ত DY 365ত তেওঁ প্ৰগ্ৰেমিং হেড হৈ আছিলে বাণী দাইও তেনেকুৱা ধৰণৰ চিন্তা এটা কৰি আছিলে তেওঁ মানুহ বিচাৰি ফুৰিছিলে তেনেকুৱা ধৰণৰ কাম এটা কৰিবলৈ তেতিয়ালৈকে বাণী দাই মোক চিনিয়ে নাপায় তো কাৰোবাৰ ৰেফাৰেঞ্চত কিবা কাৰণত মোৰ কথা ওলালে তাৰপিছত বাণী দাই ক'লে মই এনেকুৱা ধৰণৰ বস্তু এটা কৰিব কৈছোঁ মোৰ বিৰাট ভাল লাগিলে যে মই ভাবি থকা কথাটোৱে হ'ল দেখোন মইতো ভাবি আছিলোঁ মইতো কৰিব নোৱাৰিলোঁ এতিয়া এই যে কথাটো আহিছিলে তোমাৰ চিনেমাৰ কথাটো চাগে এই সংযোগটো এইখিনি সময়ত তুমি পোৱা নাই কোনোবা দিনা পাই যাবা আমি আশা কৰোঁ ডেফিনেটলি আৰু তুমি তেনেকুৱা চিনেমাও সংযোগ ঘটি যাব যেনেকৈ DY মেডলি সংযোগ ঘটিছিলে এক্সেক্টলি তো তেনেকৈ DY মেডলিটো হ'ল তো চেনেলটোৱে আমাক যথেষ্ট ছাপোৰ্ট কৰিলে কাৰণ সেইখিনি সময়ত এটা মিউজিক শ্ব'ত যিমানখিনি ইনভেষ্টমেণ্ট হৈছিলে বেলেগ কোনেও চাগে কৰিবলৈ সাহস নকৰিলে আজিও কোনেও নকৰে নতুন ধৰণৰ কাম ন সেইটো TRPও কিমান আহিব কাৰণ চব নতুন আৰ্টিষ্ট কুৱেশ্যনেবল এক্সেক্টলি তো ডাঙৰ এটা ৰিস্ক লৈছিলে তো আমাৰ ওপৰত বিশ্বাস কৰিলে আমি বিশ্বাসটো ৰাখিলোঁ এক্সপেৰিমেণ্ট ফুল এক্সপেৰিমেণ্ট হৈছিলে তো আইডিয়াটো নিজৰ বুলি নকওঁ আইডিয়াটো ক'ৰবাত অকণমান আমি কোক ষ্টুডিঅ' পাকিস্তানৰ পৰা আমি ইনস্পায়াৰ্ড কিন্তু আমি তাক নিজৰ মতে সজাই পৰাই লৈছিলোঁ আমি তাক অসমীয়াকৰণ কৰি পেলাইছিলোঁ তো এইটো খুব ধুনীয়া হৈছিলে তাকে সেইকাৰণে মানুহে চাগে অকণমান ভালো পাইছিলে আৰু আমাৰ আজিও মনত আছে চোৱা মানে মানুহৰ কাম তেনেকুৱাই হয় যে মানুহৰ ছিগনেচাৰ এটা বনি যায় অ'কে তো এইখিনি আমি সুধিলোঁ এতিয়া আমি আৰু কেইটামান কথা সুধিম যেনেকৈ এতিয়া তুমি যথেষ্ট তোমাৰ জাৰ্ণিটো আগবাঢ়ি আহিলে এতিয়া তোমাৰ হাতত এটাটো কাম আছে যে আমাৰ অসমীয়া ৰাসৰ এখন তুমি ৰিলিজ দিব লাগিব এইটো ফৰ আৱাৰ কালচাৰ নাম্বাৰ 1 আৰু দ্বিতীয় এতিয়া তুমি যেনেকৈ ছিনিয়ৰ হৈ গৈ থাকিবা তোমাৰ ওপৰত ৰেছপঞ্চিবিলিটি বাঢ়ি আহিব ৰেছপঞ্চিবিলিটি মানে এইটো যে ধৰি লোৱা আজি যদি তুমি এজন এক্সপাৰ্ট হিচাপে গঢ় লৈ উঠিছা লাহে লাহে তো কাৰোবাক শিকাবও লাগিব ডেফিনেটলি যাতে তুমি শিকাই দিলে এতিয়া আমাৰ সংস্কৃতিটো আগুৱাই তুমি অকলে ওৱান মেন আৰ্মি 10জনক শিকোৱাৰ পিছত তোমাৰ ষ্ট্ৰেংথটো 10জন হৈ যাব ঠিক তেনেকৈ এনেকুৱা কিবা প্লেন ৰাখিছানে যে নতুন প্ৰজন্মক যোনে মানে মিউজিকটো কেৰিয়াৰ হিচাপে ল'ব বিচাৰে মিউজিক প্ৰডাকশ্যন বা কম্প'জিশ্যন এনেকুৱা শিকাবলৈ কিবা এটা প্ৰণালীবদ্ধ শিক্ষাৰ কিবা এটা কৰিব পাৰি নেকি ডেফিনেটলি পাৰি তেনেকুৱা ইনফেক্ট দুই এজনে কৰে মই ৱৰ্কশ্বপবিলাক কৰিছোঁ কেইটামান ৱৰ্কশ্বপ কৰিছোঁ তো ভালেই ৰেছপন্স পাইছিলোঁ লাষ্ট এটা কৰিলোঁ তাতে কিবা 30-40জনমান ষ্টুডেণ্ট আহিছিলে তেওঁলোকৰ লগত এতিয়াও মই কণ্টেক্টত আছোঁ তাৰে এজনে ইনফেক্ট সেইদিনা মোৰ ষ্টুডিঅ'লৈ গৈ পেলাই কিবা তেওঁ গান এটাও কৰিব নতুনকৈ লৈছে তো মানে টাচত থকা যদিও 4-5 বছৰ হৈ গ'ল এইখিনি কৰা তাৰপিছত খুব বেছি সময় পোৱা নাই কাৰণ এইখিনি কাম বহুত বঢ়াই ল'লোঁ নিজৰ প্ৰডাকশ্যন হাউচটোৰ কামতো বহুত ব্যস্ত হৈ থাকিব লাগে প্লাছ এইটো এটা ফিউচাৰ হেৰি হ'ব পাৰে ডেফিনেটলি হ'ব পাৰে কিন্তু আমাৰ ৰিকুৱেষ্টটো থাকিব এইটো ডেফিনেটলি সেইটো প্লেন এটা আছে কিন্তু তাৰ লগতে আৰু কিছুমান কাম কৰিম বুলিও মই ভাবিছোঁ তাৰ এটা কাম মই অলৰেডি ষ্টাৰ্ট কৰিছোঁ কিছুমান আমাৰ আনএড্ৰেছড প্ৰব্লেম আছে আমাৰ ইণ্ডাষ্ট্ৰিটোৰ সেই বস্তুখিনি অকণমান এড্ৰেছ কৰিব লাগে তো সেই কামটোৰ প্ৰথম কাম হিচাপে মই সেইদিনা এটা
ছ'চিয়েল মিডিয়ামতে এটা মই লিখা এটা হেৰি কৰিছিলোঁ পিছত সেই লিখাটোকে আকৌ নিয়মীয়া বাৰ্তাই প্ৰকাশো কৰিলে তাৰ ওপৰত কোনোবা টিভি চেনেল তাই ND24-এ এটা ইণ্টাৰভিউ প্ৰগ্ৰেম এটাও কৰিলে তেওঁলোকে সেই কনচাৰ্ণটো লৈ পেলাই কনচাৰ্ণটো আছিলে কি এই আমাৰ যিটো আমি লিচনাৰশ্বিপ হেৰুৱাই আহিছোঁ লাহে লাহে অসমীয়া মিউজিকৰ আমাৰ লিচনাৰ্ছ কমিছে হয় নেকি মানুহে নুশুনা হৈছে নতুন জেনেৰেশ্যনটোৱে অসমীয়া গান কাৰণ তেওঁলোকে বিচৰা কণ্টেণ্ট অসমীয়া গান খুব কম তেওঁলোকে পায় এটা ছিষ্টেমৰ মাজত সোমাই গৈছে আৰু সেই ছিষ্টেমটোৰ গুৰিতে হৈছে আমাৰ এই বিহু প্ৰগ্ৰেমৰ ওপৰত আমাৰ গোটেই ইণ্ডাষ্ট্ৰিটোৰ ডিপেণ্ডেঞ্চটো আমাৰ ইয়াত প্ৰব্লেমটো হয় কি আমি এক্সপেৰিমেণ্টেল মিউজিক কমি আহিছে এক্সপেৰিমেণ্টেল বুলিয়ে নহয় আচলতে মানে এনেকুৱা হৈছেগৈ এতিয়া যে বিহুৰ যিসকলে অৰ্গেনাইজ কৰে যিসকলে ডাঙৰ ডাঙৰ চান্দা দিয়ে তেওঁলোকে বহি পেলাই ডিচাইড কৰিব যে আমি ইয়াত কি মিউজিক কৰিব লাগিব মানে ডাইৰেক্টলি নহয় ইনডাইৰেক্টলি বুজি পাইছোঁ মই প্ৰচেছটো বুজাই দিলে গম পাই যাব যে প্ৰথম কথা হৈছে কি আমাৰ ইয়াত এতিয়া যিসকলে প্ৰডিউচ কৰে গান যিসকলে প্ৰডিউচ কৰে তেওঁলোক হৈছে ছিংগাৰখিনিয়ে গান প্ৰডিউচ কৰে আৰু তেওঁলোকৰ ওপৰতে ভিডিঅ' আৰু অডিঅ' দুইটা ইণ্ডাষ্ট্ৰি চলি আছে চিনেমা আৰু থিয়েটাৰত কিমান মানুহ এবজৰ্ব হৈ আছে তাতকৈ বহুত বেছি মানুহ ভিডিঅ'ৰ মানুহ আমাৰ অডিঅ' ইণ্ডাষ্ট্ৰিটোৰ গানখিনিৰ মিউজিক ভিডিঅ'ৰ কাৰণে তেওঁলোকে এটা সংস্থাপন পাই আছে বুলি মই ভাবোঁ তো মিউজিক ইণ্ডাষ্ট্ৰিটোৱে আল্টিমেটলি গোটেই ইণ্ডাষ্ট্ৰিটো ধৰি আছে ইন এ ৱে এতিয়া সেই মিউজিক ইণ্ডাষ্ট্ৰিটোত কোনে ধৰি আছে ছিংগাৰখিনিয়ে কাৰণ প্ৰডিউচাৰটোতো নাই ডেডিকেটেডলি যি প্ৰডিউচাৰ বুলি যিটো এটা মানুহ এক শ্ৰেণীৰ মানুহ আছিলে সেই শ্ৰেণীৰ মানুহ নাই এতিয়া ছিংগাৰখিনিয়ে কিয় প্ৰডিউচ কৰে কাৰণ তেওঁলোকে বিহুত শ্ব' কৰিব তেওঁলোকৰ ৰেভিনিউটো ক'ৰ পৰা আহিব বিহুৰ শ্ব' পৰা আহিব বিহুৰ শ্ব' পাবলৈ হ'লে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে এটা নিৰ্দিষ্ট ধৰণৰ গান কৰিব লাগিব কাৰণ সেই এছাম মানুহ আছে সেই সময়তে চলিব সেইখিনি মানুহে ভাল পাব পৰাকৈ এতিয়া সেই মানুহখিনিৰ মিউজিকেলি তেওঁলোক কিমান ইণ্টেলেক্ট সেইটোৰ ওপৰত গোটেই বস্তুটো ডিপেণ্ড কৰিব আৰু তেওঁলোকৰ মিউজিকেল ইণ্টেলেকচুৱেলিটিটোৰ ওপৰত বেছ কৰি পেলাই বৰ্তমান সময়ত আমি কি মিউজিক প্ৰডিউচ কৰি আছোঁ সেইটো ডিচাইড হৈ আছে আৰু এটা একঘামিও আহিছে তেতিয়াহ'লে ডেফিনেটলি আহিব আৰু একেটা বস্তুৱে ৰাউণ্ড হৈ গৈ থাকে প্ৰত্যেক বছৰে আপুনি বিহু শ্ব' কৰিলে ছিংগাৰখিনিয়ে 2-3 মাহ ৰেষ্ট ল'লে ৰেষ্ট লৈ পেলাই প্ৰথম গান এটা কৰিলে সেইটো অকণ চফ্ট ধৰণৰ গান এটা হয় বা কিবা ধৰণৰ গান এটা হয় তাৰপিছত এটা বিহুসুৰীয়া গান আৰু বিহুৰ আগতে এটা বিহু এই কথাটো ওলাইছে যে মই এটা কথা ক'ম দেই অসমীয়া আধুনিক গীত এটা বেলেগ ধৰণৰ এটা মানে হেৰি ধাৰা আছিল যিটো 80s মানৰ পৰা ষ্টাৰ্ট হৈছিল আৰু কেইবছৰমানলৈকে আছিলে যেনেকৈ আমাৰ ৰেডিঅ'ৰ মিউজিকবিলাক আছিল সেইবিলাক অসমীয়া আধুনিক গীতৰ একদম মানে ফুল্লি এক্সপ্ল'ৰ্ড যেনেকৈ আমি ডলি ঘোষ খাদ্যৰ গান হওক এতিয়াও সেইবিলাক গান মনত আছে মানে নহয় জানো বিভিন্নজনে আহি বৰঙণি সেইবিলাক কিন্তু বিহু নহয় অসমীয়া আধুনিক জে.পি. দাসহঁতৰ গানবিলাক তো সেইবিলাক তেনেকৈ এটা ধাৰা গঠন হৈছিল বেলেগ ধৰণৰ আৰু খুব ধুনীয়া আছিল গীতে মাতে কথাই চবতে ভাল আছিল এতিয়া যেন ক'ৰবাত সেই ধাৰাবিলাক হেৰাই গৈছে তাৰমানে এইটো আচলতে আমাৰ খুব দুখ লগা আপুনি একদম সঠিক কথাটোৱে কৈছে এইটো 1980s নহয় এইটো 1924 চনৰ কথা এই বছৰ আচলতে আমাৰ 100 বছৰ হ'ল ইণ্ডিপেণ্ডেণ্ট অসমীয়া মিউজিকৰ 100 বছৰ তাৰমানে ইণ্ডিপেণ্ডেণ্ট মিউজিকৰ ধাৰাটো ইণ্ডি মিউজিক যিটো বুলি কয় সেইটো ভাৰতবৰ্ষৰ বাকী ঠাইত এতিয়া আহিছে নতুনকৈ আহিছে এতিয়া ইণ্ডি আৰ্টিষ্ট বুলি কয় আমাৰ প্ৰথম ৰেকৰ্ডিং হৈছিলে 1924 চনত কলিকতাত 1936ত জয়মতী চিনেমা ৰিলিজ হৈছিলে তাৰমানে আমাৰ মিউজিকটো ইণ্ডিপেণ্ডেণ্ট মিউজিকে আছিলে অৰিজিনেলি আমি 1924 চনৰ পৰা ইণ্ডিপেণ্ডেণ্ট মিউজিকে কৰি আছোঁ চিনেমাৰ লগত আমাৰ মিউজিকটো কোনো ৰিলেশ্যন নাই আমি ইণ্ডিপেণ্ডেণ্টলি কাম কৰি আছোঁ 100 বছৰ হোৱাৰ পিছত এতিয়া যেতিয়া আমি সেইখিনি কাম কৰিব লগা হৈছে নতুন জেনেৰেশ্যনটোৰ কাৰণে সেইটো খুব বেছি ফ্ৰাষ্ট্ৰেটিং হৈ গৈছে আমি এতিয়া দেখা পাওঁ মিউজিকবিলাক বেছিক যেন মেচিন ডিপেণ্ডেণ্ট প্ৰগ্ৰামিং ডিপেণ্ডেণ্ট এনেকুৱা বস্তুবিলাক ডেফিনেটলি আপুনি যেতিয়া এটা ছিষ্টেম ফ'ল' কৰিবলৈ যাব এটা যেতিয়া ছিষ্টেমত গোটেই বস্তুটো চলি থাকিব এটা লুপ মানে সেই লুপটোতে ঘূৰি থাকে তাৰ পৰা ওলাই আহিবলৈ কোনেও নিবিচাৰে কাৰণ আমাৰ চবৰে দুখ আছে মানে কোনোবা এজনক পইণ্ট আউট কৰিলে নহ'ব অকল অডিয়েঞ্চক পইণ্ট আউট কৰিলে নহ'ব অকল ছিংগাৰক দুখ দিলে নহ'ব বোলে ছিংগাৰৰ পাৰফৰ্মেঞ্চ বেয়া হৈছে কোনোবাই কৈছে এইবাৰতো আপোনাৰ বহুত ঘটনা এনেকুৱা হৈছে বিহু ষ্টেজত আপোনাৰ বহুতখিনি ছিংগাৰক খুব বেয়া বিহেভ কৰিছে কিবা কৰিছে দেখি আছে খুব ডিষ্টাৰ্বিং চিটুৱেশ্যনছ কিন্তু সেই গোটেই ঘটনাবিলাক বেলেগ বেলেগ হৈছে আপোনাৰ গানৰ কোৱালিটি বেয়া হৈছে আমি অডিয়েঞ্চ লুজ কৰিছোঁ গাই আছে চ' কোনোবাই ধৰি লওক আপোনাৰ মানে ছিংগিংটোতকৈ তেওঁৰ দেখিবলৈ কিমান ধুনীয়া সেইটো প্ৰেজেণ্ট কৰা বেছি সেইটো কৰা ডেফিনেটলি সেইটো ইম্পৰ্টেণ্ট বৰ্তমান সময়ত দেই সেইটো ইম্পৰ্টেঞ্চ নথকা নহয় কিন্তু সেইটো 90% 10% ছিংগিং হ'ব নোৱাৰে তাৰমানে দুইটাৰ এটা প্ৰপৰ্চন থাকিব লাগিব প্ৰপাৰ প্ৰপৰ্চন প্ৰব্লেম সেইবিলাক বহুত আছে কিন্তু গুৰিটো হৈছে বিহুৰ শ্ব'টো আৰু সেই শ্ব'টোৰ একমাত্ৰ সমাধানটো হৈছে মানে
যদি আমি সেই বস্তুটোক যদি আমি ঠিক কৰিব বিচাৰোঁ আমাৰ এই 100 বছৰীয়া যিটো এটা লিগেচি আছে সেইটোক যদি আমি সেইটোক লৈ পেলাই যদি আমি অলপমান চিন্তা নকৰোঁ এতিয়াই সময়ত মানে তেতিয়াহ'লে দিগদাৰটো হৈয়ে আছে আৰু সেইটোৰ এটাই সমাধান আছে যে আমি সেই কনচাৰ্টছবিলাক আমি কৰিব লাগিব মানে নহ'লে আমাৰ এটা অসমীয়া আধুনিক গীতৰ যে ধাৰা আছিল এইটো ক'ৰবাত কমি প্ৰায় নাইকিয়া নিচিনা নাইকিয়া আমাৰ সেই ইণ্ডিপেণ্ডেণ্ট মিউজিকটো নাথাকিবগৈ এটা নিজৰ টেষ্ট আছে ন নিজৰ সেইটো আমি ইমান ধৰি লওক মাজতে মই উৎপলদাৰ লগত এই বিষয়ে কথা পাইছিলোঁ উৎপল শৰ্মা খুব মানে হেৰি সংগীত পৰিচালক বম্বে যায় এতিয়া আছে তেখেতৰ গান আমি চবেই জানো ডিব্ৰুগড়ৰ মানুহ যেতিয়াতো আমি জানিমেই উৎপলদাই তাকে কৈছে যে বেলেগৰ এটা কম্পজিশ্যন মানে বেলেগ যিকোনো আমাৰ ভাৰতৰ যিকোনো এখন ৰাজ্যৰ বেংগল আৰু অসমৰ বাদ দি দেই এটা কম্পজিশ্যন যেতিয়া শুনাই দিয়া হয় এজন মানুহক আৰু অসমীয়া কম্পজিশ্যন এটা যেতিয়া শুনাই দিয়া হয় উইদাউট ৱৰ্ডছ সেই মানুহজনে বুজি পায় যে অসমৰ কম্পজিশ্যনটো ক'ৰবাত নহয় ক'ৰবাত বহুত বেলেগ এটা ট্ৰেডিশ্যনেল কম্পজিশ্যনতকৈ মানে বাকী ভাৰতৰ কম্পজিশ্যন কেলৈ বেলেগ কাৰণ বাকীবিলাক কম্পজিশ্যনত কি হয় এটা নোট ষ্ট্ৰাকচাৰ ফ'ল' কৰে সেই নোট ষ্ট্ৰাকচাৰটোৰ পৰা সি ওলাই নাহে আমি ঘপকৈ এনেকুৱা এটা অদ্ভুত নোট লগাই দিওঁ আৰু সেইটো আমি নেচাৰেলি লগাওঁ আমি ফ'ৰ্চফুলিও নলগাওঁ নেচাৰেলি আমি এনেকুৱা ধুনীয়া নোট এটা লগাই গুচি আহোঁ সেইটো বস্তু বাহিৰত তাৰমানে সেই বস্তুটো তেওঁলোকৰ যিহেতু নায়েই বস্তুটো তেওঁলোকে এইটো বুজিয়ে নাপায় আচৰিত পায় মানে কি হয় এইটো তো আমাৰ সেইটো বস্তু আছে আমি সেই বস্তুখিনিক আমি যদি ধৰি ৰাখিব এইখিনি সময়ত নোৱাৰোঁ তেতিয়াহ'লে কিন্তু বেয়া দিন এটা আহি আছে তো সেইটো বিষয়টো মই আপোনাৰ কথা ধৰি আকৌ কৈছোঁ যে ডেফিনেটলি মানে নতুন প্ৰজন্মক শিকোৱাৰ দায়িত্বটো ডেফিনেটলি আমাৰ আছে মানে এই ক্ষেত্ৰটোতো নিজৰ দায়িত্ব আছে বুলি মই ভাবিছোঁ আৰু তাৰ কাৰণে কিছু লিখা মেলা আৰম্ভ কৰিছোঁ কিছুমান চলিউশ্যন নিজেও ভাবিছোঁ মই নিজৰ ছ'চিয়েল মিডিয়াৰ পৰা মই সেইখিনি বস্তু হেৰি কৰিম মই আপোনালোককো ৰিকুৱেষ্ট কৰিম যে যদি আপোনালোকে পাৰে আপোনালোকে এই ইছ্যুটোৰ বিষয়ে আৰু কথা পাতক মানুহে যিমান মানুহে কথা পাতিব সিমান চলিউশ্যন ওলাব আজি মই এটা কথা কৈছোঁ আৰু 10জন মানুহে যদি যোগ দিয়ে আৰু বহুত চলিউশ্যন কিবা এটা লিংকটো মানে মই বহুত বছৰৰ পৰা ফিল কৰি আছোঁ চব যেন মানে খেমটা তালত গৈ আছে নহ'লে ক'ৰবাত খেমটা তালটোৰ দুখ নাই ইউজটোৰ ওপৰত ইডিএমৰ ফালে বেছি গৈ আছে এক্সপেৰিমেণ্টেশ্যন হৈছে বাৰু নোহোৱা নহয় কিন্তু এটা ধাৰা যদি পপুলাৰ হৈ যায় মানুহে সেইটো ধাৰা পিছফালে দৌৰি থাকে আৰু তেনেকুৱা ধৰণৰ হৈ যায় সেইটোৱে সেই বস্তুটো অকণমান সেই মনোটনিটো ব্ৰেক কৰিব লাগিব মনোটনিটো ব্ৰেক কৰিবলৈ হ'লে এই ছিষ্টেমটোৰ পৰা ওলাব লাগিব নতুন উঠি অহা প্ৰজন্মৰ মাজত নতুন যদি প্ৰতিভা থাকে তাক তেওঁলোকক তুমি কেনেদৰে আগুৱাই নিয়া বা কেনেকৈ উৎসাহ জনোৱা তোমাৰ প্লেটফৰ্মত বা তোমাৰ প্ৰডাকশ্যন মোৰ ডেফিনেটলি মই ধনী ৰেকৰ্ডছৰ ফালৰ পৰাতো মই ডেফিনেটলি সেইটো চেষ্টা সদায় কৰি আহিছোঁ যে যিসকল নতুন ডিজাৰ্ভিং যিসকল আছে তেওঁলোকৰ নহয় যিসকল ডিজাৰ্ভ কৰে তেওঁলোকক প্ৰায়ৰিটি সদায় আমি দি আহিছোঁ কাৰণ মই নিজেও মিউজিচিয়ান মই নিজেও সেইটো ষ্টেজৰ পৰা আহিছোঁ মই জানো মোৰ কাৰণে মানে গান এটা কৰাটো বা গান এটা ৰিলিজ কৰাটো কেনেকুৱা এটা মানে বিষয় মানে ষ্ট্ৰাগলৰ বিষয় তো সেই ধৰণৰ বস্তুটো যেতিয়া মই দেখোঁ তেতিয়া মই ডেফিনেটলি মোৰ প্লেটফৰ্মৰ পৰা হেল্প কৰোঁ ছেকেণ্ডলি মোৰ নিজৰ ষ্টুডিঅ'ৰ যিটো ছেটআপ মই আজি অপেনলিয়ে কৈছোঁ মই সেই বিষয়ে আচলতে লিখিমেই আপোনাৰ এইটো ইণ্টাৰভিউ চাগে প্ৰকাশ হোৱাৰ ঠিক আগে বা আগে পিছে প্ৰকাশ হ'ব এই যিটো মই প্ৰব্লেমটোৰ কথা ক'লোঁ এই যে আমাৰ বিহু আমাৰ ইণ্ডিপেণ্ডেণ্ট মিউজিকটোৱে যিটো প্ৰব্লেম ফেচ কৰি আছে সেইটোৰ মই চলিউশ্যন হিচাপে প্ৰথম চলিউশ্যনটো মই নিজে আগবঢ়াম বুলি ভাবিছোঁ যে মই বছৰি 10টা গান 10জন নতুন আৰ্টিষ্ট যি মই ধনী ৰেকৰ্ডছৰ ফালৰ পৰা মই সেইটো প্ৰডিউচ কৰিম তেওঁক মই এণ্টায়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ছাপৰ্ট দিম এইটো নকওঁ যে গানকেইটাৰ মিউজিক মই কৰিম তেওঁ সেইটো ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ তেওঁ চুজ কৰিব পাৰিব গান কোনে লিখিব কোনে সুৰ কৰিব কোনে এৰেঞ্জমেণ্ট কৰিব যি কৰিব বাকী যিখিনি ছাপৰ্ট লাগে ৰেকৰ্ডিঙৰ পৰা মিক্সিঙৰ পৰা আৰম্ভ কৰি যি পাব্লিচিটি ৰিলিজিঙলৈকে যি কৰিব লাগে মোৰ ফালৰ পৰা যি কৰিব লাগে মই সেইখিনি কৰিম আৰু যদি কাৰোবাক যদি বোলে কোনোবা এটা ইনষ্ট্ৰুমেণ্ট এটা বজাব বিচাৰিছে তেওঁৰ ওচৰত যদি বোলে সেইটো ক্ষেত্ৰত বোলে কিবা ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে যদি মই পাৰোঁ মোৰ ফালৰ পৰা মই এইখিনি কণ্ট্ৰিবিউট কৰি মই তেওঁক প্ৰডিউচ কৰি দিম আৰু তেনেকুৱা মই এটলিষ্ট মই 10টা গান কৰিবলৈ যত্ন কৰিম বছৰি এইটো আমাৰ কাৰণে বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন হ'ব আৰু তোমাৰ নিচিনাকৈ যিখিনি মিউজিক প্ৰডিউচাৰ আছে বা ডিৰেক্টৰ্ছ আছে তেওঁলোকে যদি এইটো কাম চবেই তেনেকৈ কৰে তেনেকৈতো 10জনে কৰিলেতো 100 গানছ এনেই ওলাই গুচি গ'ল এইটো আমাৰ কাৰণে বহুত ডাঙৰ এছেট হৈ যাব একজেক্টলি তো সেই বস্তুটোৰ প্ৰথম চলিউশ্যন হিচাপে মই মোৰ ফালৰ পৰা মই সেইটো চলিউশ্যন এই শ্ব'টো তুমি ইমান এটা ধুনীয়া কথা কৈছা এইখিনিতে মই আৰু অকণমান জোৰা লগাই দিম দেই নিশ্চয় এতিয়া আমি এই যিবিলাক ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম তাত মাজে মাজে এনেকুৱা পাই থাকোঁ খুব ধুনীয়া গান গায় কোনোবাই হেৰি কৰি দিছে আপলোড কৰি দিছে তাৰপিছত লিখা আহে যে ল'ৰাজনক শ্বেয়াৰ কৰক এইবোৰ প্ৰতিভাই শ্বেয়াৰ কৰিব লাগে আৰু তেওঁলোকে সঁচাকৈয়ে ভাল গায়
এতিয়া তেওঁলোকৰ ধৰি লওক একদম শিৱসাগৰৰ ভিতৰৰ গাঁও এখনৰ পৰা গাই দিছে, কোনোবাই ক'ৰবাৰ পৰা গাই দিছে, লাইকছ বহুত পাই যায়, কিন্তু তেওঁৰতো এটা মন আছে ন, তেওঁ এতিয়া গান গাওঁ আৰু মইনো ক'ত গৈ পেলাই এইটো মই উলিয়াব পাৰিম নিজৰ এটা, বা মই গুৱাহাটী ইমান ডাঙৰ চিটি কাকো চিনি নাপাওঁ, ক'ত যাম। তো তেনেকুৱা ল'ৰা ছোৱালীক মই এইটো এটা অলপ সুবিধা লৈছোঁ দেই তোমাৰ পৰা, যেনে তেনেকুৱা যদি কোনোবাই আপোনালোকে ধুনীয়া গান গাইছে বা আপোনাৰ লাগে যে মই কিবা এটা কৰিম, তো আমি চাগে এটা নাম্বাৰ পাম য'ৰ পৰা, যিটো আমি ডেছক্ৰিপশ্যনত দিব পাৰিম। ডেফিনেটলি সেই বস্তুটো মই মোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মই সেই লিখা হিচাপে যেতিয়া প্ৰকাশ কৰিম বস্তুটো, হয়তো এই ইণ্টাৰভিউটোৰ সম্প্ৰচাৰৰ আগে পিছে হ'ব ঘটনাটো, একে সমসাময়িকে হ'ব, তাত মোৰ নাম্বাৰটো থাকিবই। প্লাছ মোৰ সেই নাম্বাৰটোৰ লগতে যদি কোনোবাই যদি মোক DM কৰিব বিচাৰে বা ফেচবুকৰ জৰিয়তে মেছেজ কৰিব বিচাৰে, হোৱাটছআপ কৰিব বিচাৰে, যেনেধৰণে হওক মই প্ৰথম এক্সেছ কৰিব পাৰিম। এইটো কিন্তু বহুত ডাঙৰ কথা হ'ব, কাৰণ আমাৰ সংস্কৃতিটো থাকিব লাগিব, তুমি মই নাথাকিম, গতিকে সেই বস্তুটো নেক্সট জেনেৰেশ্যনলৈ ট্ৰান্সফাৰ কৰিবই লাগিব। আৰু থেংক ইউ জজ, এইটো যে তুমি কৈছা অসমৰ এই যোনেই শ্ব'টো চাই আছে, যিসকলে চাই আছে, আপোনালোকে প্ৰচাৰ কৰিব, যাতে মানে কোনোবাই যদি ঘৰৰ ওচৰে পাজৰে আপুনি দেখে যে এই ল'ৰাজনৰ বা ছোৱালীজনীৰ প্ৰতিভা আছে, জজৰ কাৰণে কণ্টেক্ট আমি ডেছক্ৰিপশ্যনত দি দিম। অ'কে, এইখিনি আমি কথা পাতিছোঁ। এতিয়া আমি ডাক্তৰ মানুহ, হেল্থ কেয়াৰলৈ আহি যাওঁ। তো যিখিনি দেখিছোঁ যে তোমাৰ লাইফত যথেষ্ট উত্থান পতন, কেতিয়াবা তোমাৰ ডিপ্ৰেশ্যন, কেতিয়াবা ফ্ৰাষ্ট্ৰেশ্যন, কেতিয়াবা বিৰাট হেপিনেছ, তো বিভিন্ন ষ্টেজত লাইফটো গৈ থাকে, ষ্ট্ৰেছো থাকে, যিহেতু তুমি নিজৰ ভৰিত থিয় হোৱা এজন মানুহ। এতিয়া স্বাস্থ্যৰ যত্ন কেনেকৈ লোৱা? স্বাস্থ্যৰ যত্ন ক'ভিডৰ আগলৈকে বৰ বিশেষ একো লোৱা নাছিলোঁ, খুব খেলি মেলি লাইফষ্টাইল, যিটো আমাৰ নৰ্মেলি হয় আৰু মিউজিয়ামবিলাকৰ। মানে আমি এনেই ভাৱ এটা লৈ থাকোঁ যে ৰাতি কাম কৰিলেহে ভাল কাম হয়, আচলতে ভুল কথা এটা, দিনতো ভাল কাম হয়, দিনতহে ভাল কাম হয় আচলতে, এতিয়া মই বুজি পাইছোঁ। তো মোৰ কাৰণে দেই, কিছুমানৰ কাৰণে নহ'বও পাৰে, মই জেনেৰেলাইজো কৰিব নিবিচাৰোঁ, কিন্তু পৰাপক্ষত দিনত কাম কৰিবলৈ বিচাৰিলে ভাল, কাৰণ ৰাতি তাৰমানে কি হয়, টোপনি আমাৰ মানুহ, মই যিখিনি গম পাইছোঁগৈ এতিয়া, পঢ়ি শুনিলোঁ অকণমান, যে আমাক আচলতে প্ৰকৃতিয়ে তেনেকৈ বনোৱাই নাই যে আমি ৰাতি চলিব পাৰোঁ। আমাৰ চকুৱে ৰাতি নেদেখে, আমি ৰাতি আমাৰ কাণখনো ইমান হেৰি নহয় যে আমি বহুত দূৰৰ পৰা শুনিম, আমি এলাৰ্ট হ'ম, কিবা হ'ম। চ' প্ৰকৃতিয়ে বিচৰা নাই যে আমি ৰাতি কাম কৰোঁ। আমাৰ আচলতে ছানছেটৰ লগে লগে আমি সোমাই যাব লাগে, যিটো আমাৰ আগতে আছিলে যে একদম ৰাতিপুৱাই হালখন লৈ ওলাওঁ আৰু গধূলি হোৱাৰ লগে লগে ভাত পানী খাই সোমাই যাওঁ। তো সেই ছিষ্টেমটো যদি আমি ফ'ল' কৰি থাকোঁ, মানুহৰ কাৰণে সেইটো বস্তু ভাল, কাৰণ আমি বাদুলি নহয়, বাদুলিৰ সেই কাণখন ভাল, গতিকে সি যাব পাৰে, বা কোনোবাই হয়তো কাৰোবাৰ নাইট ভিজন আছে, সি ৰাতি দেখিব পাৰে, সি চিকাৰ কৰে, আমি নোৱাৰোঁ। আমি নেচাৰক মানি চলিবই লাগিব, গতিকে সেই হিচাপত মই ভাবোঁ যে আমি দিনতে কাম কৰিব লাগে, দিনতে কাম কৰা ভাল। আৰু একজেক্টলি আৰু এইটো আচলতে এটা কামেই হয়। আমি যদিও আমি বেছি ইম'চনেলি কৰি থাকোঁ, সেইটো কামেই হয়। তো কিছুমান জেগাত আমি অলপ কাম হিচাপেও ধৰিব লাগিব, তাক নিজৰ যত্ন ল'ব লাগিব। সেইখিনি কথা আচলতে পটকৈ বুজাও নাযায় যেতিয়ালৈকে ঠেকা খোৱা নাযায়। মই যিহেতু ঠেকাটো খালোঁ, 12 দিন ICUত পৰিলোঁ, পৰি মানে ICU পালোগৈ, মানে এই সেইটো আচলতে মোৰ ক'ভিডৰ পিছত হ'ল। ক'ভিড খুব বেয়াকৈ হৈছিলে সেইখিনি সময়ত। তেতিয়া অক্সিজেন চিলিণ্ডাৰৰ প্ৰব্লেম, হস্পিটেলৰ চিট খালী নাই, কিবা কিবি ঢেৰ প্ৰব্লেম। তো মই যেনে তেনে ঘৰতে মোৰ ডক্টৰ গগৈ, ডিব্ৰুগড়ৰে মোৰ খুব ভাল বন্ধু। ডিব্ৰুগড় নেকি? ডিব্ৰুগড়, গম পাইছোঁ। তো সি তাৰ সাহসত থাকিলোঁ। তাৰপিছত সি লাষ্ট কৈছে যে তুমি যদি এম্বুলেঞ্চো নোপোৱা, মই তোমাক নিজৰ গাড়ীয়ে লৈ আহিম, তই মৰিব নিদিওঁ, খালি তুমি টেনশ্যন নল'বা, ঘৰত বহি থাকা। তাৰপিছত তেনেকৈ থাকিলোঁ, কিন্তু যথেষ্ট ডিটৰিয়েট হ'ল স্বাস্থ্য। বড়ো হৈছিলে, তাই অকণমান মোতকৈ ইমিউনিটিটো ভাল, তাই সোনকালে ভাল হৈ গ'ল, মোৰ নহ'লে। তাৰপিছতে গৈ থৈ সেইটো হ'ল। তাৰপিছতে মই গীত বুলি এটা শ্ব' কৰোঁ প্ৰতিদিন টাইমৰ কাৰণে, সেইটো লাষ্ট ছিজন আছিলে মানে মই কৰা। এতিয়া তাৰপিছত আৰু সেইটো মই আকৌ কৰিবলৈ সাহস কৰা নাই এতিয়ালৈকে। সেইটোত খুব কষ্ট কৰা হ'ল এমাহমান সময়, তাৰমানে সেই ক'ভিডৰ সময়ত যেতিয়া পৰিলোঁ, প্ৰায় এমাহমান সময় মই কাম কৰিব নোৱাৰিলোঁ, কামবোৰ থাকি গ'ল। 1 মাহ সময় তাৰমানে দিনে ৰাতি নোখোৱাকৈ কাম কৰিলোঁ, কণ্টিনিউৱাছ কাম কৰিলোঁ, 2 ঘণ্টা মেক্সিমাম, 1.5 ঘণ্টা 2 ঘণ্টা অলপ এলকহলৰ হেবিট এটাও আছিলে, আৰু এটা বেয়া বস্তু খাইছিলোঁ, ৰজনীগন্ধা। তো মানে টোপনি ভাঙিবলৈ, ক্ৰিয়েটিভ হৈ থাকিবলৈ, ইনস্পিৰেশ্যন বিচাৰি, কেতিয়াবা ফ্ৰাষ্ট্ৰেশ্যনৰ পৰা হাত সাৰিবলৈ, সেইবিলাক বস্তুৰ মানে আমি হেৰি লওঁ ন, ছাপৰ্ট লওঁ ন, সেইবিলাকৰ পৰিমাণবোৰ অলপ চাগে বেছি হ'ল বডিয়ে মানে হজম কৰিব পৰাতকৈ। তো গৈ থৈ এদিন কিবা কাৰণত
কিবা কিবি হ'ল আৰু মেডিকেল টাৰ্মছত কিবা কিবি কয় সেইখিনি আপোনালোকে ভালকৈ জানিব তো সেইবিলাক হৈ মেলি মই আল্টিমেটলি আয়ুচন্দ্ৰা হস্পিটেলৰ আই চি ইউ পালোগৈ গীতাৰ্থৰ তত্বাৱধানত আকৌ এবাৰ তাৰপিছত সেইবাৰ যেতিয়া মানে আগে পিছেও 2-এবাৰ সোমাইছোঁ হস্পিটেল তেনেকুৱা নহয় যে একেবাৰে যোৱা নাই কিন্তু সেইবাৰ বেছিকৈ হৈছে আৰু অকণমান চিৰিয়াছেই আছিলে চিটুৱেশ্যনছবিলাক পেৰামিটাৰ্ছবিলাক গোটেই বডিৰ খেলি মেলি তাৰপিছত সেইবাৰ পৰি থাকোঁতে প্ৰায় প্ৰথম 5 দিন 6 দিনটোতো মই একো গম নাপাওঁ খুব ষ্ট্ৰং চিডেটিভ দিয়াই থোৱা আছিলে মই অলমষ্ট হুচত নাই মোৰ সেই 5 দিন কমপ্লিটলি ইৰেজ তাৰমানে প্ৰায় মোৰ 15 দিনমান মোৰ মনত নাই ভালকৈ 5 দিনটো মই নায়েই তাৰমানে মই নাজানোৱে মই আই চি ইউতে আছিলোঁ নে বেডতে আছিলোঁ নে ক'ত আছিলোঁ মই এইটো নাজানো তো সেই সময়টো সেইটোৰ পৰা যেতিয়া ওলোৱাৰ পিছত ৰিয়েলাইজ কৰিলোঁ যে মানে প্ৰয়োজনীয়তাবিলাক কি হয় একচুৱেলি কাৰণ যিমান যি হ'লেও মিউজিচিয়ান হ'লোঁ যি নহ'লোঁ প্ৰথমটো মানুহটো হয় তো মানুহ হিচাপে কৰিবলগীয়া কাম কিন্তু কৰিব লাগিব আৰু তাৰ ভিতৰত প্ৰথম কাম হৈছে স্বাস্থ্যৰ যত্ন তো তাৰপিছতে কলেষ্ট্ৰল লেভেল বহুত বাঢ়িলে কিবা কিবি হ'ল তো বডি ৱেইটটো বহুত বাঢ়ি গৈছিলে মোৰ প্ৰথম কাম কৰিলোঁ যে খোজকঢ়াৰ হেবিটটো কৰিলোঁ এইটো খুব ভাল কথা ডায়েটটো কণ্ট্ৰল কৰিলোঁ দৈনিক প্ৰায় 4 পৰা 5 কিলোমিটাৰ এটা ট্ৰেডমিল ল'লোঁ ঘৰতে সেইটোত খোজকাঢ়িলে ভাল বুলি ক'লে চবে তেতিয়া মানে স্পীডটো কনষ্টেণ্ট থাকে বাৰ্ণ ভালকৈ হয় ডায়েটটো গীতাৰ্থই ঠিক কৰি দিলে একদম এইকেইটাই খাব লাগিব তুমি আৰু সি মোক আদেশ দিব পাৰে তো তাৰ সি যিমতে কয় মই সেইমতে চলি থাকোঁ আচলতে তো তাৰ আদেশমতে চলিলোঁ ডায়েটটো ঠিক কৰিলোঁ এক্সাৰচাইজ কৰা হ'লোঁ কৰি পেলাই মই প্ৰায় 10 কেজি 12 কেজিমান ৱেইট কমাব পাৰিলোঁ প্ৰায় 4 মাহমানৰ ভিতৰত আচ্ছা তাৰপিছতে লাহে লাহে পেৰামিটাৰ্ছবিলাক নৰ্মেল হ'ল দৰৱবিলাক কমি আহিলে কমি আহি এতিয়া জাষ্ট খালি এটা ভিটামিন টেবলেট এটা ৰেগুলাৰলি খাব দি আছে সেইটো নাখালেও হয় আচলতে এই মনটো ভাল লাগিবৰ কাৰণে খাই থাকোঁ আৰু তো তেনেকৈ সেই ঠেকা খাই বুজিলোঁ যে হেল্থ কেয়াৰটো একচুৱেলি আমি কেলেই যত্ন ল'ব লাগে স্বাস্থ্যৰ আৰু হেল্থ কেয়াৰ মানে কি আমি যিটো এডভাইচ দিওঁ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ আৰু মানে মানুহে কি হয় ন মানুহে কেতিয়াও মানে মই কাইলৈ বেমাৰত পৰিম বুলি কোনো নাভাবে সেইটো এটা প্ৰথম প্ৰব্লেম আৰু দ্বিতীয় কথা কোনেও নিজৰ মানে বেমাৰত পৰিব পাৰোঁ নেকি বুলি পইচা কোনেও নুবুধায় সাঁচি নাৰাখে সেইটো কাৰণে আমি যিমান পেচেণ্ট আমি পাওঁ চবৰে হাতত আইডিয়া পইচা নাই বাট দিগদাৰী হয় এইটো সময়ত চবৰে হ'ব নেচাৰেলি হ'ব আৰু তেওঁলোকে নিজৰ মানে এটা প্ৰিকশ্যনেৰী কেতিয়াও হেল্থ চেকআপ কেতিয়াও নকৰে মই ভাবোঁ যে এটা বেষ্ট প্ৰেক্টিছ হৈ গ'ল কি বছৰত এটলিষ্ট এবাৰ মানে হেল্থ চেকআপ কৰি ল'ব লাগে যিবিলাক পেকেজ ডিল থাকে বহুত সস্তাত থাকে তেনেকুৱা কৰি পেলাই নিজকে জানি ল'লে বছৰটোলৈ ফ্ৰী থকা যায় এতিয়া মই আপোনাক এটা প্ৰশ্ন সুধিব পাৰোঁ মানে এইটো এটা ভাল প্লেটফৰ্ম হ'ব চাগে মই মিউজিচিয়ান হিচাপে আপোনাক সুধিছোঁ যে আমাৰ মিউজিচিয়ানখিনিকতো আপুনি ভালদৰে পাইছে বা আপুনি ওচৰৰ পৰা পাইছে আপুনি গোটেইখিনিৰ হেবিটছবিলাকো জানে তেওঁলোকৰ লাইফষ্টাইলবিলাক কেনেকুৱা তেওঁলোকৰ কাৰণে কিবা কাষ্টমাইজড কিবা স্পেচিয়েল তেনেকুৱা পেকেজ এটা কৰিব পৰা যায় নেকি পেকেজটো বাৰু একে থাকিব কিন্তু এই তুমি যিখিনি কথা আৰম্ভতে ক'লা সেইদিনাখন ৰোহিত আহিছিলে ৰোহিত সোণাৰ সি আমাৰ ইয়াতে আহি থাকে হেল্থ চেকআপ কৰে ৰেগুলাৰ সি কিন্তু হেৰি হয় দেই মানে খুব কনচাৰ্ণ হয় একদম খুব মানে হেৰি তো তাৰ এইটো অভ্যাস আছিলে যিটো এলকহলিজিমৰ কথা ক'লা তাৰ লগত মই বহুতবাৰ বহি তাক বুজাই হেৰি কৰি মই ভাবোঁ যে তোমালোকৰ আটাইতকৈ ডাঙৰ নিচাটোৱে হ'ব লাগে মিউজিক প্ৰডাকশ্যন এলকহলতকৈ বহুত বেছি নিচা সেইটো নহয় জানো গতিকে এলকহলে ক'ত মানে তাত চান্স পাইছে মোৰ কাৰণে এইটো এটা কুৱেশ্যন আৰু এইটো আমি দেখা পাওঁ যিটো অল্ড এজত আমাৰ আগৰ পৰা ইণ্ডাষ্ট্ৰীত দেখি আহিছোঁ আৰ্টিষ্টবিলাকৰ ফাইনেন্সিয়েল প্ৰব্লেম হয় এইটো বহুত কমি যাব যদিহে এলকহলিজিমটো মানে কমাব পাৰি নাম্বাৰ 1 গতিকে সেইটো তোমালোকে ইনিচিয়েটিভ ল'বা এজনক দেখিলে এজনে এৰিব যেনেকৈ মই এৰিলোঁ 4 বছৰ হ'ল হয় ধৰোঁতেওতো এজনক দেখি অন্য এজনে ধৰিছিলে অবভিয়াছলি তেনেকৈ কমি যাব আমাৰ ইণ্ডাষ্ট্ৰিটো আৰু ভাল হ'ব আৰু পাৰ্চনেল লেভেলতো ফাইনেন্সিয়েলি বহুত ভাল হ'ব আৰু দ্বিতীয় কথা হৈ গ'ল কি যিটো এইটো নাইট অউল যিটো ৰাতি জাগি থাকি কাম কৰা কথাটো কৈছে সেইটো মানে কি হয় আমাৰ বডিটো এটা বায়'লজিকেল ক্লকত চলে এইটো চবেই জানে আৰু আমাৰ বডিটোৱে মানে ব্ৰেইনটোৱে গম নাপায় যে এইটো দিন নে ৰাতি যদি তুমি সাৰ পাই আছা ব্ৰেইন উইল মানে ডিটেক্ট ইট এজ এ মানে ইউ আৰ এক্টিভ গতিকে এইটো ডে টাইমে হ'ব লাগিব আৰু যদি তুমি শুই আছা আইডল পৰি আছা তেতিয়া ব্ৰেইনে ডিটেক্ট কৰে এইটো নাইট টাইম হ'ব লাগিব ঠিক আছে এতিয়া সেই ডে নাইট চাইকেলটো তেনেকৈ চলি থাকে এতিয়া আমাৰ ব্ৰেইনত এটা গ্ৰন্থি আছে নামটো হ'ল পিটুইটাৰী একদম ব্ৰেইনৰ ভিতৰত থাকে সেই তাৰ পৰা মানে এনেকুৱা ছিগনেল ওলায় হৰম'নেল যিটোৱে গৈ মেইন হৰম'নবিলাক ৰিলিজ কৰি দিয়ে আৰু হৰম'ন ডিপেণ্ডেণ্ট কেমিকেল ডিপেণ্ডেণ্ট আমাৰ বডিটো হৰম'নে যেনেকৈ ছিগনেল দিব এনেকৈ আমি যেনেকৈ ডায়েবেটিছ হ'ব এইবিলাক চব মানে হাইপাৰ টেনশ্যন চব হৰম'নৰ বাহিৰত একো নাই
ঠিক আছে এতিয়া তুমি যদি ৰাতি সাৰ পাই থাকা আৰু দিনত হেৰি কৰা তেতিয়াহ'লে এই মানে ব্ৰেইনলৈ ছিগনেলটো ভুল হৈ গ'লতো ব্ৰেইনৰ ছিগনেলটো ভুল হৈ গ'লতো ভুল হৈ গ'লে কি হ'ব সি হৰমনবিলাক উল্টা পুল্টা ৰিলিজ কৰি থাকিব আৰু তোমাৰ বডিও তেনেকৈ উল্টা পুল্টা হৈ গৈ থাকিব গতিকে এই নাইট আউল যিটো মানে ৰাতি জাগি থকা কামটো ভাল নহয় ভগৱানে আমাক যেনেকৈ বনাইছে যিটো তুমি কৈছা যে দিনত কাম কৰিব লাগে ৰাতি শুব লাগে ডেট ইজ দ্য বেষ্ট প্ৰেক্টিছ আৰু এইখিনি বস্তু আচলতে আৰু ইটছ শুড বি টেকেন এজ আনাডাৰ প্ৰফেশ্যন অন্য জবৰ নিচিনা আৰু ভালকৈ কৰিব লাগে এই ইণ্ডাষ্ট্ৰিটো আৰু ভাল হওক আমি আশা কৰিছোঁ যিবিলাক মানে মই আৰু অকণমান স্পেচিফিক হৈ দিব পাৰি নেকি যে আমি নৰ্মেলি আমাৰ যিটো মানে হেৰি তাত আমি কোনকেইটা বস্তুৰ প্ৰতি আচলতে বেছি সজাগ হ'ব লাগে আৰু কেনেকুৱা ধৰণৰ টেষ্ট আমি আপুনি যিটো ক'লে হেল্থ চেকআপৰ কথাটো কেনেকুৱা ধৰণৰ মানে হেল্থ চেকআপ এতিয়া মই আপোনাৰ ইণ্টাৰভিউ লৈ আছোঁ ন' প্ৰব্লেম আমি এইবোৰ কথা খোলাকৈ জনাটো দৰকাৰ খোলাকৈ পাতিবলৈ আৰু তোমাৰ জৰিয়তে বহুতে দেখা পাব আমাক নুসুধেও একচুৱেলি আৰু সুধিলেও আমি 1-to-1 আনচাৰ দিওঁ আজি পাব্লিকক দি আছোঁ এনেকুৱা নাই যে এইটো টেষ্ট বেছিকৈ কৰিব লাগিব আৰ্টিষ্টে এইটো নহয় কিন্তু এই হেৰিখিনি যি প্ৰিকশ্যনাৰী মেজাৰখিনি তুমি যিখিনি কৰি আছা সেইখিনি ইম্পৰ্টেণ্ট কাৰণ কেলৈ মেক্সিমাম আৰ্টিষ্ট হয় খেয়ালি মনৰ তেওঁলোকে মানে ধৰি লোৱা সৃষ্টিশীল কামত জড়িত ডে নাইটটো বাদেই দিলোঁ মই কিন্তু তথাপিতো তেখেতসকলৰ এক্সাৰচাইজ নাই আইদাৰ কম্পিউটাৰ আগত নহ'লে ইনষ্ট্ৰুমেণ্টৰ আগত নহ'লে ষ্টুডিঅ'ৰ ভিতৰত এনেকেই লাইফটো গৈ থাকে নহয় জানো আৰু খায়ো ধৰি লওক ভাল পায় ফুডি থাকে তাৰ মাজতে তো ৱেইট গেইন বহুত কৰে গতিকে তুমি যিখিনি কাম কৰি আছা 4-5 কিলোমিটাৰ মই কৈছোঁ 4-5 কিলোমিটাৰ নালাগে তুমি 1 কিলোমিটাৰ খোজকাঢ়া কিন্তু ৰেগুলাৰ খোজকাঢ়া আৰু মইতো এইটোও কওঁ যে এই মানে যিখন ট্ৰেডমিলখনত কেতিয়াবা এলাহ লাগিব পাৰে জিমত যোৱা অভ্যাস সেইবিলাকো এলাহ লাগিব পাৰে তো একো নহ'লেও এটলিষ্ট বজাৰ কৰিবলৈ 1 কিলোমিটাৰ দূৰলৈ গুচি যোৱা খোজকাঢ়ি ওখ চাপৰ খোলা বোমা ফুটপাথ যেনেকৈ যাব তো এইবিলাক টেৰেইন সেইবিলাকে তোমাক হেল্পে কৰিব আচ্ছা তো বজাৰ কৰিবলৈ ওলাই গ'লা খোজকাঢ়ি উভতি গুচি আহিলা 1 কিলোমিটাৰটো হৈ গ'ল ডেইলি কৰাচোন সেইটোৱে তোমাক বহুত কমাই দিব আশা কৰোঁ সকলোৱে আজিৰ যিটো এপিছ'ড বা অনুষ্ঠান আজি আপোনালোকে পৰাণ বৰকটকী অৰ্থাৎ আমাৰ মৰমৰ যোজক এটা বেলেগ ধৰণৰ ৰূপত আপোনালোকে দেখিলে তেখেতৰ জীৱনৰ উত্থান পতন আৰু ষ্ট্ৰাগল ফেইলাৰ্ছ গোটেইখিনি দেখিলে আৰু এইটোও দেখিলে যে ইণ্টাৰনেলি হি হেজ এন এণ্ট্ৰিপ্ৰেনিউৰেল মাইণ্ড হি ইজ এ ছ'ল'প্ৰেনিউৰ তেওঁ অকলে ওৱান মেন আৰ্মি নিজৰ ভৰিত থিয় হৈ মানুহক দেখুৱাই দিয়া মানুহ যে চোৱা মিউজিক কৰিও অসমত মানুহে নিজৰ বিজনেছ চলাই ধুনীয়াকৈ প্ৰতিষ্ঠিত হ'ব পাৰে আৰু সুনাম ঘটিব পাৰে গতিকে তেওঁ নিশ্চয় আমাৰ বহুতৰ কাৰণে ইনস্পিৰেশ্যনৰ কাৰণ হ'ব যিসকল উঠি অহা ছাত্ৰ ছাত্ৰীয়ে মিউজিকক নিজৰ পেচা হিচাপে ল'ব বিচাৰে তেওঁলোকে কণ্টেক্ট কৰিবৰ কাৰণে বা শিকিবৰ কাৰণে পৰাণ বৰকটকীৰ নাম্বাৰ আমি ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে চাব আৰু হয়তো জীৱনত অলপ আগবাঢ়িবৰ কাৰণে এজন মেণ্টৰ আপোনালোকে লগ পাব Emergehealth.in হৈ গ'ল আমাৰ হেল্থ টেক ষ্টাৰ্টআপ ইয়াৰ আমাৰ দুটা উদ্দেশ্য প্ৰথম উদ্দেশ্য হৈ গ'ল কি অসমৰ প্ৰতিখন জেগালৈ বা প্ৰতিখন গাঁৱলৈ স্পেচিয়েলাইজ হেল্থ কেয়াৰ যিটো এইটো আমি গুৱাহাটীৰ পৰা গাঁৱমুখী কৰিব বিচাৰিছোঁ আৰু দ্বিতীয় কথা হৈ গ'ল কি মধ্যবিত্তই যিহেতু বহুত বেছি এফৰ্ড কৰিব নোৱাৰে এই টেকন'লজিৰ সহায়ত আমি এই যিটো চিকিৎসা খৰচ এইটো কমাবলৈ চেষ্টা কৰিছোঁ মাত্ৰ আপোনালোকে এটাই কাম কৰিব লাগিব যে যিকোনো টেষ্ট ব্লাড টেষ্ট হওক আল্ট্ৰাছাউণ্ড হওক বা আপোনালোকৰ অপাৰেশ্যন হওক বা যিকোনো ধৰণৰ আপোনালোকে অনলাইন বুক কৰিব লাগিব এই অনলাইন বুক কৰিলে আপোনালোকে বহুত কমত পাব বা হেল্থ পেকেজ যিবিলাক আমি কথা পাতিছোঁ সকলোখিনি পাব মাত্ৰ গুগলত গৈ Emergehealth.in বুলি আপোনালোকে টাইপ কৰিলে ৱেবছাইট খুলিব তাৰ পৰা অনলাইন বুক কৰিব লাগিব ইমানখিনি কৰিলে বাকীখিনি আপোনালোকে কৰিব পাৰিব নিশ্চয় আজিৰ এপিছ'ডটো ভাল লাগিলে আমি এনেকুৱা আৰু এজন বেলেগ মানুহ আমি প্ৰতিটো এপিছ'ডত লৈ আহিম যাক দেখি আপোনালোকে নিশ্চয় নিজৰ জীৱনত অকণমান হ'লেও পজিটিভিটি কিবা এটা পাব তো আজিৰ খণ্ডটো ইয়াতে সামৰোঁ আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত থকাৰ কাৰণে পৰাণ বৰকটকী আপোনাক ধন্যবাদ অশেষ ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে কিন্তু মিউজিক ইণ্ডাষ্ট্ৰি বা এইখিনিৰ বিষয়ে আমি আগলৈ আৰু কথা পাতিম তো আৰু পিছত কেতিয়াবা আমি লগ পাম আজি অহাৰ কাৰণে অশেষ ধন্যবাদ মোকো ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালোকক যথেষ্ট ধন্যবাদ জনাইছোঁ খুব ভাল লাগিলে ইয়ালৈ আহি পেলাই আৰু আপোনালোকৰ যিটো ইনিচিয়েটিভ Emergehealth.in যে সকলোৰ কাৰণে সমপৰ্যায়ৰ চিকিৎসা সেৱা এটা এফৰ্ডেবল এটা হেৰিত সেইটো লৈ মোৰ শুভেচ্ছা থাকিলে আপোনালোকৰ এই মহান উদ্দেশ্যটো সফল হওক আৰু এনেদৰে আপোনালোকে কাম কৰি যাওক মোৰ ফালৰ পৰা সম্পূৰ্ণ যদি কিবা আমি মানে মিউজিকেলি যদি কণ্ট্ৰিবিউট কৰিব পাৰোঁ আমি আপোনালোকৰ এই মহান উদ্দেশ্যটোত আমি ডেফিনেটলি কণ্ট্ৰিবিউট কৰিবলৈ সদায় সাজু হৈ থাকিম চিয়'ৰ থেংক ইউ আশা কৰিছোঁ জজদাৰ আজি এপিছ'ডটো চাই ভাল লাগিলে আৰু আজিৰ প্ৰশ্নটো এইটো যে তেখেতে DY মেডলিৰ কনচেপ্টটো ক'ৰ পৰা লৈছিলে
আৰু যোৱাৰ আগত আৰু এটা কথা কৈ যাওঁ, আপোনালোকে যদি ইমাৰ্জ হেল্থৰ লগত জড়িত হৈ পেলাই বিজনেছ কৰিব খুজিছে তেনেহ'লে emergehealth.in গৈ ফ্ৰেঞ্চাইজ ছেকশ্যনত এপ্লাই কৰিব পাৰিব। বিজনেছমেন, লেব অ'নাৰ, লেব টেকনিচিয়ান সকলোৱে পাৰিব আৰু বাকী মেচিন, ট্ৰেইনিং ইত্যাদি এইখিনি ইমাৰ্জ হেল্থে দিব। আজিলৈ আহোঁ, পুনৰ আহিম এটা নতুন খণ্ডলৈ।